প্ৰণিপাত স্বাগতম জনাইছো মই অভিজিত বাসুদেৱ এটি নতুন ভিডিঅ'লৈ ভিডিঅ' মানে এই ভিডিঅ'টো অকমান বেলেগতকৈ ব্যতিক্ৰমী হ'বলৈ গৈছে মই আগৰ ব্লগতকৈ মানে এই ভিডিঅ'টো অকমান ব্যতিক্ৰমী কাৰণ আমাৰ এই অনুষ্ঠানটি এটি নাম ৰাখিছো আৰু সেই নামটি হৈছে দৰ্শন অৰ্থাৎ আপোনালোকক স্বতঃস্ফূৰ্তভাৱে কিবা বস্তু দৰ্শন নহয় কিছুমান গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত আমি আলোচনাৰ মাধ্যমেৰে জ্ঞানৰ দৰ্শন হওক বা কিবা এটা পৰিণামৰ প্ৰাপ্তি হওক তেনেকুৱা ধৰণৰ কিছুমান আমি টপিক বাছিলো আৰু আমাৰ মাজত থাকিব বিভিন্নজন ব্যক্তি ভাওনা জগতৰ লগত জড়িত হৈ থকা বা ভাওনা জগতৰ নহয় বেলেগ সংস্কৃতিৰ লগত জড়িত হৈ থকা ব্যক্তিও হয়তো মাজে মাজে মই এই দৰ্শনৰ মাধ্যমেৰে আপোনালোকক তেওঁলোকৰ চিনাকি কৰাম বা তেওঁলোকৰ পৰা কথা জনাবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ কি হয় পিছলৈ নাজানো ব্লগো আহিব খালি এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক আহিব গতিকে আজি আমাৰ মাজত উপস্থিত থাকিব আমাৰ সকলোৰে মৰমৰ মোৰ বিশেষকৈ খুব মৰমৰ মোৰ গুৰুদেৱ যিয়ে লাভ কৰিছিল বিশিষ্ট অসমীয়া সন্মান বঁটা যিয়ে লাভ কৰিছে ভাওনা কণ্ঠ বঁটা লগতে বহুকেইটা বঁটা লাভ কৰিছে সকলোৰে মৰমৰ প্ৰজ্ঞান প্ৰতিম বৰুৱাদেৱ দুষ্টকলি সৰ্পে সবাক দংশিলা হৰাইলা চেতন জ্ঞান অন্তৰৰ কথাখিনি যদি আপোনাৰ সবে গ্ৰহণ কৰিব নিবিচাৰে তেন্তে মোৰ তাতো এই অভাজনৰ কোনো আপত্তি নাই নোৱাৰো বোলে ফটা মুখ ক'লেও লাগে ভকতৰ দোষ অপ্ৰিয় কিন্তু সত্য এই আমাৰ মাজত প্ৰজ্ঞান প্ৰতিম বৰুৱাদেৱ স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ আৰু আজি আমি এনেকৈ বহিছোঁ যদিও আমাৰ কোনো কেজুৱেলিত আমি তেনেকৈ নাযাওঁ আমি সাধাৰণভাৱেই কিছুমান কথা পাতিবলৈ চেষ্টা কৰিম আৰু এটা বিষয়বস্তুৰ লগত আৰু যিহেতু প্ৰজ্ঞানৰ লগত সকলোৱে যিসকলে চিনি পায় তেখেত ইমান কেজুৱেল নহয় মানুহটো একদম চিধা কথা কোৱা মানুহ চিম্পলি ক'বলৈ গ'লে চবেই ভালো পায় বহুতে কাৰণ তুমি কোনো ঘেৰ পাক মাৰি কথা নোকোৱা একদম স্বতঃস্ফূৰ্তভাৱে যি কোৱা চিধা কোৱা সেয়াই স্বাগতম জনাইছোঁ আৰু ৰাইজক কি ৰাইজক জয়তে নমস্কাৰ জ্ঞাপন কৰিছোঁ সকলোৰে শুভ হওক আৰু বিশেষকৈ আগন্তুক এতিয়া বৰ্তমান জানাই গ্ৰীষ্মকালীন অনুষ্ঠানসমূহ বৰ্তমান অসমত চলিছে বিভিন্ন জেগাত চলিছে গ্ৰীষ্মকালীন আমাৰ যিখিনি প্ৰশিক্ষণসমূহ চলি আছে গতিকে সমূহ উঠি অহা যুৱ প্ৰজন্মক কণ মইনাকে প্ৰমুখ্য কৰি কিশোৰ সকলোলৈকে আমাৰ দৰ্শকৰ শুভেচ্ছা আছে যিসকলে কৰ্মশালা আয়োজন কৰিছে সকলোলৈকে শ্ৰদ্ধা সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকৰ অনুষ্ঠান শুভ হওক সফল হওক আৰু আপোনালোকৰ পৰাই যেন বহুত কণ মাইনা হওক বা নৱপ্ৰজন্ম ওলাই আহক আচলতে এইকেইদিন মানে যিহেতু সাত বুলি কয় গতিকে অনুষ্ঠানো তেনেকৈ নাই গতিকে অকণমান ৰূপটো বেয়া হৈ আছে আৰু যিহেতু আমি বামুণীয়া অকণমান আমি নিয়ম নীতি মানি থাকোঁ থাকে নিয়ম কয় যে এনেকৈ দাড়ি কাটিব নাপায় চুলি কাটিব নাপায় নহয় কাটিব পায় আচলতে দুদিন নহয় আৰু নাই কটা অনুষ্ঠান নাই যে সেইকাৰণে ঘৰতে সোমাই থকা হৈছে সেইটো অৱস্থা দাড়ি আছে তুমিতো যথেষ্ট বহুত সময় আগৰ পৰা ভাওনাৰ লগত জড়িত যিহেতু মই আজি 6-7 বছৰ হৈছে তুমি যেতিয়াৰ পৰা কৰি আহিছা তেতিয়া আৰু এতিয়াৰ তাৰ মাজত পৰিৱৰ্তন কি দেখিছা পৰিৱৰ্তন এটা কথাত ভাল লাগিছে আচলতে যেতিয়া আমি কণমানি আছিলোঁ আমি কণমানি থাকোঁতে কি হৈছিল বায়ন বুলি কোৱাৰ লগে লগে আমাৰ গাঁওখনৰ ককাজনলৈ মনত পৰে লেম এটা লৈ আহিব এটা সুন্দৰ পৰিৱেশ বহুত ভাল লাগে মানে গাঁৱৰ ৰাইজ উপবাসে থাকিব লেম এটা লৈ আহিব তাৰপৰা আহি পেলাই নামঘৰতে লেমটো থৈ পেলাই খোলভাগ লৈ অকণমান টুকুৰিয়াব টুঙাব তাৰপাছত আমাৰ গঞা ৰাইজ গোট খায় কিন্তু বৰ্তমান এটাই পৰিৱৰ্তন দেখিছোঁ কি কণমানিজনৰ পৰা প্ৰাপ্তবয়স্কজনলৈকে কণমানিজনলৈকে কিন্তু এই গুৰু সংস্কৃতিৰ প্ৰতি যিটো ধাউতি আগৰ খোলভাগ আমি যেতিয়া সৰু আছিলোঁ খোল এভাগ লৈ গৈ আমি দহা গায়ন বা আজি বা ক'ৰবাত দহা গায়ন বুলি নহয় ক'ৰবাত গায়ন বায়ন এজোৱা পৰিৱেশন কৰিবলৈ যাবলৈ মানে অকণমান কিবা লজ্জাৰ দৰে অনুভৱ এটা হৈছিল মানে আমাৰ দিনত আমি যেতিয়া সৰু আছিলোঁ তেতিয়া মানে কি হয় কাৰণ তেতিয়া বায়ন বুলি ক'লে মানে বয়সস্থ এজনৰ চেহেৰাটো ছবিটো মনলৈ আহে মানুহৰ গাঁৱত এজন বা দুজন থাকে আৰু কয় এই বয়সতে আৰু তোৰ কাম নাই এই বয়সতে আৰু এই খোল লৈ ঘূৰি ফুৰিলে পঢ়া শুনা কি কৰিবি আমুক তামুক কিন্তু বৰ্তমান আকৌ দেখিছোঁ কি কম বয়সীয়া ল'ৰাজনে খোল এভাগ লৈ গৈ যেতিয়া পৰিৱেশন কৰে মাদকতাই সুকীয়া হয়নে গতিকে ভাবিছোঁ যে এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয় বৰ্তমান ভাওনা যিদৰে আমাৰ যুৱ প্ৰজন্মই কণ মইনাহঁত কিশোৰে আদৰি লৈছে এইটো মানে আমাৰ কাৰণে ভাবিছোঁ এটা গৌৰৱৰ বিষয় পাৰ্থক্য সেয়াই আৰু ভাল লাগে এটা ক্ষেত্ৰতে মানে যিসকল ওলাই আহিছে তুমি চাবাচোন গীতে মাতে হওক বা বহুত ক্ষেত্ৰত এইটো ক'বলৈ নাযাওঁ আগতে কিবা ভুল হৈ আছিলে বুলি ক'বলৈ নাযাওঁ কিন্তু সেই পাৰ্থক্য আহিছে যদিও শুদ্ধকৈ কৰিবলৈহে চেষ্টা কৰিছে আচলতে এই ক্ষেত্ৰত পোনপ্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব সত্ৰসমূহ আজি কমলাবাৰী সত্ৰই হওক বৰপেটা সত্ৰই হওক সত্ৰসমূহক এইকাৰণে ধন্যবাদ জ্ঞাপন কৰিব লাগিব
আমাৰ গাঁৱে গাঁৱে যেতিয়া প্ৰচলিতভাৱে মুখ বাগৰি বাগৰি যেতিয়া বলবিলাক গীত মাতবিলাক মুখ বাগৰি বাগৰি যেতিয়া চলিছিল সেই সংস্কৃতিটোক তেতিয়াও কিন্তু তাত সুন্দৰভাৱে মানে ধুনীয়াকৈ মানে নিখুঁতভাৱে তেওঁলোকে কিন্তু বৰ্তাই ৰাখিছিল, নিখুঁতভাৱে তেওঁলোকে তাৰ চৰ্চা অব্যাহত ৰাখিছিল, যাৰ কাৰণে আজিৰ প্ৰজন্মই সেই শুদ্ধতাকে মোক পাইছে। গতিকে যিসকল অকল সত্ৰ বুলিয়ে কোৱা নাই, যিসকল মহান ব্যক্তিয়ে অসমৰ যিসকল মহান ব্যক্তিয়ে মানে শুদ্ধ অনুসাৰে এই সংস্কৃতিৰ চৰ্চা কৰি আহিছিল, তেওঁলোকৰ কাৰণেহে আজিৰ যুৱ প্ৰজন্মই সেই শুদ্ধতাসমূহ বিচাৰি পাইছে। গতিকে আমি প্ৰথম ধন্যবাদ সেই সকলোকে দিব লাগিব। এইটোতো নহয় যে আগতে গীত মাত বেলেগ আছিলে আজি বেলেগ আছে, সেইটো তেনেকুৱাতো নহয়। তেনেকুৱা নহয়, কিন্তু এটা কথা হৈছিল যিটো অপ্ৰিয় কিন্তু সত্য, মুখ বাগৰিছিল যিহেতু আমুকৰ গাঁৱৰ বায়নজনে কেনেকৈ গায় এনেকৈ গায়ো এইখনত কিন্তু এনেকৈ লগাই দিলে এইটো আকৌ এনেকুৱা লাগিব, এইটো বেছি ভাল লাগিব, এনেকৈ বাগৰি বাগৰি যাওঁতে 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 অকণমান ৰাগৰ শৈলীৰ পৰা অকণমান ফালৰি কাটিছিল, কিন্তু কালক্ৰমত এতিয়া আহি আহি আকৌ সেই শৈলীসমূহক আদৰি লৈছে মানে যুৱচামে, অকণমান ফালৰি কাটিছিল। এইটো অপ্ৰিয় হ'লেও সত্য, যেনে বিয়া নামতো ভাওনাৰ গীত পৰিৱেশন হৈছিল, যেনে আমাৰ গাঁৱতে আগৰ গাইছিলে হেৰি বিষ্ণু প্ৰৱেশতে গাইছিলে কি নৱ ঘন শ্যাম তনু মোহন মূৰুতি এনেকৈ বুলি গাইছিল মানে। গতিকে এই সুৰবিলাক ওলাই আই দেৱে অকণমান বিয়াৰ ঠাচৰ পৰাও তেনেকৈ বাগৰি আহিছিল, ভাওনাৰ মাজলৈ আহিছিল, তেতিয়া আহিছিল যেতিয়া আমি সৰু আছিলোঁ, কাৰণ তেতিয়া আমি নিজেও গাইছিলোঁ। ভাল লাগিবলৈ চাগে ভাল লাগিবলৈ চেষ্টা কৰিছিলে, ভাল লাগিবলৈ হয়, ভালো লাগে, কিন্তু যদিও এতিয়া কিন্তু সেই পদ্ধতিটো নহয়। এতিয়া প্ৰকৃত ৰাগ যি ৰাগেই, তাল যি তালেই, ইমান মাত্ৰাৰ তাল ইমান মাত্ৰাই, এই যিটো শিক্ষা, এই শিক্ষাটো কিন্তু সেই সত্ৰসমূহে তেতিয়াৰ পৰা এই শিক্ষা সংগ্ৰহ কৰি পেলাই সত্ৰসমূহে তাৰ চৰ্চা অব্যাহত ৰাখিছিল। অকল সত্ৰ বুলিয়ে কোৱা নাই, যিসকল মহান ব্যক্তিয়ে ইয়াৰ চৰ্চাসমূহ অব্যাহত ৰাখিছিল সেইসকলক প্ৰথম আমি ধন্যবাদ দিব লাগিব এই পৰিৱৰ্তনটোৰ কাৰণে। বৰ্তমান যুৱচামক লৈ আকৌ যে সেই পূৰ্বৰ তালমানসমূহক যে শুদ্ধতা ৰূপ এটা দিবলৈ যে চেষ্টা কৰিছে, সেইকাৰণে আমি তাৰ আগত তেওঁলোকক ধন্যবাদ দিব বিচাৰিছোঁ। গতিকে সেই চৰ্চাটো অব্যাহত ৰাখক, আমি শিকিবলগীয়া আছে। প্ৰতিযোগিতা হোৱাৰ পৰা ডিছএডভান্টেজ আৰু এডভান্টেজ দুইটা কি মানে তুমি কেনেকৈ বৰ্ণনা কৰিবা, মানে তাৰ পৰা ভাল কি হৈছে বেয়া কি হৈছে? প্ৰতিযোগিতামূলক ভাওনা হোৱাৰ পৰা আমি যিকোনো এটা বিষয় যেতিয়া কথা পাতোঁ, আমি যেতিয়া এজন ব্যক্তিক লগ পাওঁ, আমি ব্যক্তিজনৰ পৰা আহৰণ কৰিবলগীয়া কি থাকে বাৰু? তেওঁৰ ভাল গুণবিলাক, তেওঁৰ বেয়াখিনি আমি আঁতৰাই দিব লাগে। কথাটো হৈছে সেইটো, মানে ঠিক তেনেকৈ একেটা কথাই প্ৰতিযোগিতামূলক ভাওনাত আমি কি পাম তাৰ আমি সদায় ভালখিনি আলোচনা কৰিব লাগে, তাৰ বেয়াখিনি আমি আঁতৰাই দিব লাগে, মনৰ পৰা আঁতৰাই দিব লাগে। এইকেইটা বেয়া গুণ, এইকেইটা বৰ্জন, এইকেইটা আমি ত্যাগ কৰিব লাগে, নিজৰ পৰা ত্যাগ কৰিব লাগে। মানে সমাজে ত্যাগ কৰে নকৰে তেওঁলোকৰ কথা। যেনে ধৰি লওক এতিয়া প্ৰতিযোগিতামূলক ভাওনা হোৱাৰ পৰা কি হৈছে, এই শিকাৰুসকলেই হওক পুৰণা শিকাৰুসকলেই হওক অন্ততঃ গীত মাতৰ ক্ষেত্ৰত ৰাগৰ শৈলীসমূহ তেওঁলোকে চৰ্চা কৰিছে, অধ্যয়ন কৰিছে। অভিনেতাসকলে কি কৰিছে, অভিনয় কৰা আজি মহিলাৰ চৰিত্ৰত পুৰুষসকলে ইমান সুন্দৰকৈ মহিলাৰ কণ্ঠেৰে নিজক সজাই পৰাই এগৰাকী শাইলাখ নাৰীৰ নিচিনা হৈছে। স্বৰভংগ অভিনয়, যিখিনি স্বৰভংগ অভিনয় কৰিছে। আৰু তাৰপাছত আমাৰ পুৰুষসকলেও আজি নজনাটো জানিবলৈ ইচ্ছুক হৈছে যেতিয়াৰ পৰা ভাওনাত প্ৰতিযোগিতামূলক হৈছে। এই গতিকে আমি প্ৰতিযোগিতামূলক ভাওনাক প্ৰথমতেই সেই ক্ষেত্ৰত ধন্যবাদ দিব লাগিব। আৰু দ্বিতীয়তে এটা ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিব লাগিব, বৰ্তমান অসমৰ পৰিৱেশ বেয়া। এই ড্ৰাগছ লোৱা, এই কোনোবাই কাৰোবাক মাৰ্ডাৰ কৰা, এই গৈ ক'ৰবাত গধূলি চিগাৰেট এটা হুপি বহি থকা, ক'ৰবাত ধাবা এখনত সোমাই সন্ধিয়া লগাত সময়টো পাৰ কৰি থকা। কিন্তু প্ৰতিযোগিতামূলক ভাওনা হোৱাৰ পৰা যুৱচাম, বিশেষকৈ অসমৰ যুৱচাম, উজনি অসমৰ বেছি বাৰু, নামনি অসমতো এতিয়া কিঞ্চিত হৈছে, কিন্তু যুৱচাম ইমানেই আকৰ্ষণীয় হৈ ভাওনাক আঁকোৱালি লৈছে, এই সন্ধিয়া লগাত ধাবাখন পাহৰি আকৌ নামঘৰত আছে। কথাটো তেনেকুৱা। গতিকে এক প্ৰকাৰৰ চাবলৈ গ'লে প্ৰতিযোগিতামূলকভাৱে হোৱা ভাওনাই এটা সম্বন্ধ সৃষ্টি কৰি দিছে ইজনে আনজনৰ লগত। আজি কোনোবা এজন ভাওৰীয়া ল'ৰা এটা বিপদ হওকচোন, ফেচবুকত দি দিয়কচোন যে আমুক ভাওনা কৰা দেই, এওঁ এনেকুৱা তেনেকুৱা, এটা তেওঁৰ দুৰাৰোগ্য এনেকুৱা হৈছে, এওঁক ইমান লাখ টকা লাগে। গতিকে কোনে কিঞ্চিত পাৰে দিয়কচোন, স্কেনাৰটো দি দিয়াৰ লগে লগে ভাওনা কৰা প্ৰত্যেকজন উবুৰিখাই পৰি এটা বৃহৎ পৰিমাণৰ সহায় প্ৰদান কৰি কিন্তু মৃত্যুমুখী যুৱকক উদ্ধাৰ কৰি আনিছে। সাধ্য অনুযায়ী চবেই প্ৰমাণ বহুত আছে, প্ৰমাণ ক'লে বহুতেই ক'ব মানে। গতিকে তেনেকৈ সাধ্য অনুযায়ী চেষ্টা কৰিব পাৰিছে। আৰু সেই কামটো কৰিছে কোনে? সেই যে আজি ব্যক্তিজনৰ লগত যিজন ৰোগীয়া, তেওঁৰ লগত বন্ধুত্বটো কোনে স্থাপন কৰিলে? ভাওনা প্ৰতিযোগিতা। আৰু এটা প্ৰশ্ন মোৰ মনত বুলি নহয়, হয়তো প্ৰত্যেকৰ মনতে উত্থাপন হয়, কিন্তু প্ৰকাশ নকৰে বা কৰিবলৈ গ'লেও বিতৰ্ক হ'ব বুলি ভয় খায় দেই। ভাওনা ক্ষেত্ৰত আধ্যাত্মিকতাটোতো প্ৰত্যেক
খুব জৰুৰী, প্ৰত্যেকে এইটো পালন কৰে বা মানিও চলে। কিন্তু আজিৰ ডেটত কিছুমানে কোৱা এনেকুৱা শুনো যে বেছি প্ৰফেচনেলিজিম হৈ গৈছে বা বেছি গ্লেমাৰ আৰ্টিষ্ট হৈ গৈছে বা ভাওনা সংস্কৃতি আগৰ হৈ থকা নাই, আধ্যাত্মিকতা যেন আঁতৰি আহিছে। এইটো ঘৰৰ ভিতৰত থকা লোকে কয়, সেইটো ঘৰৰ ভিতৰত থকা লোকে কয়। যি ফিল্ডত যি প্ৰকৃততে ভাওনাৰ পথাৰখনত নামি গৈ য'ত ত'ত ভাওনা কৰিছে তেওঁলোকতো ঠিকেই আছে ন। এইবিলাক কথা এই শোৱা বিচনাৰ তলৰ পৰা লেপৰ তলৰ পৰা ফেচবুক যোগে কয়, কিন্তু নাই মুকলি পথাৰত সেইটো ইমান হোৱা নাই। হৈছে যদিও সৎ এজন হ'ব পাৰে। সেইটো আচলতে হ'ব নালাগে, কাৰণ কেলৈ কোনোবাই কাৰোবাক আজিৰ ডেটত চাবা যে তোমাৰ এই শব্দটো ব্যৱহাৰ কৰিছোঁ, আচলতে ভাওনা সংস্কৃতিত ব্যৱহাৰ কৰিব নালাগে শব্দটো, অনুৰাগী। মানে কাৰোবাৰ তোমাৰ এটা কণ্ঠৰ অনুৰাগী, তোমাৰ অভিনয় অনুৰাগী, তো সেই বস্তুটো হৈছে ভালহে কথা, ভাল কথা হয়নে? এজন আমাৰ মাজৰে কোনোবা এজনে নকৰা কিবা এটা কাম কৰিছে, তোমাৰ গাঁৱৰ পৰা তুমি ওলাই আহিছা, তেনেকৈ প্ৰত্যেকজন শিল্পী, প্ৰতিষ্ঠিত শিল্পীয়ে প্ৰত্যেকজন নিজৰ যি গুৰি অৰ্থাৎ গাঁওখনক ৰিপ্ৰেজেণ্ট কৰি থকা হৈছে। আজি প্ৰজ্ঞান প্ৰতিম বৰুৱা ক'ৰ বুলি ক'লে মানে কি হয়, প্ৰথমতে তোমাৰ জিলাখন, তাৰপৰা তোমাৰ গাঁওখন, তাৰপৰা তোমাৰ মা দেউতা, তোমাৰ পৰিবাৰ, তো এইটো এটা গৌৰৱৰ কথা নহয় জানো? আৰু এটা কথাও কওঁ মই, ভাওনা যে অকণমান আগতে যে তুমি উনুকিয়াই গ'লা, যে ভাওনা প্ৰফেচনেলি হোৱাৰ কাৰণে বা ভক্তি মাৰ্কটো কমি গৈছে। ভক্তি মাৰ্ক মই কমা নাই বুলি এইকাৰণেই কৈছোঁ, কাৰণ ক'ৰবাত কমিছে, ক'ৰবাত কোনোবাই কমাইছে, দেখিছোঁ আমি ভিডিঅ'তে দেখিছোঁ। ক'ৰবাত আধ্যাত্মিক ভাৱ নাই, জাষ্ট জঁপিয়াব লাগে জঁপিয়াই আছে, তাকো কিঞ্চিতেহে, গোটেই অসমখনৰ ভাৱৰীয়াখিনিয়ে নহয়। আৰু সেই কিঞ্চিতে এতিয়া বুলিও নহয়, পূৰ্বতে হোৱা ভাওনাটো কিন্তু এটুপি ধৰি পেলাই আঁঠু কাঢ়িয়ে প্ৰৱেশ কৰে। আমাৰ ককাহঁতৰ দিনতো তাৰ উদাহৰণ আছিল, হয়নে? কোনোবাই মোৰ ককাৰ দিনৰ উদাহৰণে আছে, মোৰ গাঁৱতে আছে। কুম্ভকৰ্ণৰ ভাও গালে, মই তেতিয়া দিনে অকণমানি আমাৰ বৰদেউতা বায়ান আছিল, হয়নে? কুম্ভকৰ্ণৰ ভাও গোৱাজন কিন্তু উঠিব নোৱাৰিলে, তেওঁ শুয়ে থাকিলে, ভাও দিব নোৱাৰিলেগৈ আৰু। তেনেকুৱা আচলতে এতিয়া হোৱা বুলি নহয়, তেনেকুৱা অপ্ৰিয় কথাটো, কিন্তু মোৰ কথাটো কিন্তু অপ্ৰিয়, প্ৰিয় নহয় কিন্তু সত্য, মানে গতিকে তেনেকুৱা কিঞ্চিত ক'ৰবাত থাকিবই, আগতেও আছিলে, এতিয়াও ক'ৰবাত কিঞ্চিত থাকিবই। গতিকে তেওঁলোকক আমি ইমানতে তেওঁলোকক ক'ব লাগে যে এনেকুৱা, আমি তেওঁলোকক পাৰিলে শিক্ষাদান আমি দিব নোৱাৰোঁ, কিন্তু তেওঁলোকক উপদেশ এটাটো দিব পাৰোঁ যে হয়নে, সেইখিনি কিন্তু পৰাপক্ষত আমি কৰিব লাগে যে এনেকুৱাটো বেয়া, এইটো তুমি নকৰিবা, এইটো আমুক তামুক, মানে বা তেওঁক ৰাজহুৱাভাৱে ক্ষমাও খোজাব লাগে। তেতিয়া নিশ্চয় এইবিলাক লাহে লাহে হ্ৰাস। প্ৰফেচনেলিৰ দৃষ্টিত কথা এষাৰ কওঁ, ভাওনা যিমানেই প্ৰফেচনেলি হৈছে, আমাৰ ব্যক্তি বিশেষে ভাবে যে ভাওনা বৃত্তিমুখী হ'ল, তাত বেয়াটো কি হ'ল? ভাওনা কৰি কৰি এজন যুৱকে যদি নিজৰ সন্তানজনক যদি ডনবস্ক হাইস্কুলত পঢ়াব পাৰিছে, ভাওনা কৰি কৰি যদি এজন যুৱকে যদি তেওঁ পকা মিস্ত্ৰী কৰা যুৱকজনে ভাওনা কৰি কৰি যদি তেওঁ এটা ধুনীয়া আছাম টাইপৰ ঘৰ সাজিব পাৰিছে, ভাওনা কৰি কৰি যদি তেওঁ নিজৰ মাইকী মানুহক আন 10গৰাকী মহিলাৰ দৰে বস্ত্ৰ পিন্ধাব পাৰিছে, তেনেহ'লে তাত অপকাৰটো ক'ত আছে? আপুনি আপোনাৰ দেউতাক ভাল এখন চুৰিয়া কিনি দিব লাগিব, এইখিনি ক'ৰ পৰা হ'ব? যদি জীৱনটো ভাওনাতে অতিবাহিত কৰি দিওঁ, বাকীখিনি ক'ৰ পৰা হ'ব? তেনে মানে একক হিচাপে ভাওনাত ওলাই আহি বৃত্তিমুখী হোৱা ব্যক্তি আছে কাৰণে কৈছোঁ, সৰহসংখ্যক নহয়, কিছু সংখ্যকৰ নিজস্ব কাৰোবাৰ হয়তো দোকান আছে, কাৰোবাৰ হয়তো বাগান আছে, কাৰোবাৰ হয়তো মই মোৰ ক্ষেত্ৰত ক'বলৈ গ'লে মোৰ নিজৰ ব্যৱসায় আছে, হয়নে? কিন্তু প্ৰায় সংখ্যক ডেকা ল'ৰা এনেকুৱা নিবনুৱা। গতিকে গুৰু সংস্কৃতি কৰি যেতিয়া তেওঁ মনে ভবা অনুষ্ঠান এটাত নিজকে ৰাখিব পাৰিছে, সেই মনে ভবা অনুষ্ঠানটোৰ পৰা যেতিয়া তেওঁ দুটকা উপাৰ্জনো কৰিব পাৰিছে, তাত ক্ষতিটো ৰাইজৰ কি হৈছে? শিল্পী এজনক চলিবলৈও পইচা দৰকাৰ, আৰু সেইকাৰণে আচলতে পইচা বুলি এই টপিকটো ভাওনাৰ লগত অকণ সংযোগ হৈছে আৰু অপ্ৰিয় কিন্তু সত্য। বৰ্তমান বিহুৱা এজন হ'বলৈ হ'লে, আপুনি আপোনাৰ ঘৰ ছোৱালীজনী নচুৱাবলৈ হ'লে, এই বিহুৱা দলটোক, ঢোলে ডগৰে থকা বিহুৱা দলটোক আপুনি এটা সাংঘাতিক গোটেই মাহটোৰ কাৰণে মেনেজ কৰিব লাগিব, আৰ্থিক। তেতিয়াহে সেই গ্ৰুপটোৱে আপোনাৰ ছোৱালীজনীক মঞ্চই নি বিহু নচুৱাব, কাৰণ উপায়টো নাই ন, তেওঁলোকে মাহটোৰ কাৰণে এগৰাকী ছোৱালীক নচুৱাব। গতিকে তেওঁলোকৰ পৰিয়াল এটা এৰি থৈ পেলাই ক'ত আজি তিনিচুকীয়া, কাইলৈ ক'ত নগাঁও, পৰহিলৈ গুৱাহাটী লতাশিল, তাৰ পিছদিনা ক'ৰবাত কিবাটো কৰি থাকিব নোৱাৰে। গতিকে তাত আৰ্থিক অহাটো একেবাৰে এইটো সহজ কথা, কাৰণ বৰ্তমান যুগত অৰ্থ নহ'লে একোৱেই নহয়। তো আমি কোৱাই হোৱা নাই, আমি আজি উপস্থিত আছোঁ প্ৰজ্ঞানদাৰ ৰুমত, অৰ্থাৎ তেওঁ যোৰহাটত যিহেতু ঘৰ, ৰুম আমাৰ গোলাঘাটতে ল'লে, যিহেতু তেখেতে সংস্কৃতিৰ ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰতে হওক বা তেখেতৰ পুত্ৰক শিক্ষাদানৰ ক্ষেত্ৰতে হওক, তেখেত গোলাঘাটৰ লগত বৰ্তমান জড়িত, গোলাঘাটতে বসবাস কৰে। আৰু এতিয়া দেখিছে বেগত আমাৰ বিভিন্ন ধৰণৰ সম্বৰ্ধনা পত্ৰৰ পৰা আদি কৰি সেইফালেও আছে, সেইফালেবিলাক কেমেৰাত নাই লোৱা, কিন্তু আছে বঁটা, যথেষ্ট বঁটা, এইফালেও আছে যথেষ্ট বঁটা। তো প্ৰথম কম্পিটিশ্যন কৰি পেলাই প্ৰথম পুৰস্কাৰ ক'ত লাভ কৰিছে? প্ৰথম মই লাভ কৰিছিলোঁ পটীয়া গাঁও। পটীয়া গাঁৱত আমাৰ পৰম শ্ৰদ্ধাৰ বৰ্তমান স্বৰ্গীয়
আমাৰ ভাওনা জগতৰ অতিকে শ্ৰদ্ধাৰ এজন মহান ব্যক্তি মানে তেওঁলোকে উদ্যোগ লৈছিলে আৰু ভালেমানকেইজন আছিলে আমাৰ কুলকমল দত্ত স্বৰ্গীয় কুলকমল দত্ত ডাঙৰীয়া শ্ৰদ্ধাৰ অতিকে শ্ৰদ্ধাৰ পৰম শ্ৰদ্ধাৰ এটি উজ্জ্বল নক্ষত্ৰ আচলতে এই সংস্কৃতিৰ অকল ভাওনা সংস্কৃতি বুলিয়ে নহয় মানে নাটক বা যেনেকুৱা কালচাৰেল এজন ভাল নক্ষত্ৰ গতিকে তেওঁলোকৰ উদ্যোগত পতা এটি অনুষ্ঠানত পতীয়া গাঁৱত প্ৰথমবাৰ পাইছিল তাৰপাছত শিৱসাগৰ মঠানাম তাৰপাছত লাহে লাহে আৰম্ভ হৈছিল আৰু আজিৰ ডেটত মই আৰু তেতিয়া এটা কথাত খুব ভাল লাগিছিলে তেতিয়া মানে কি হয় এখন জিলাত বহুত দিনৰ মূৰত কোনোবা এটা স্থানত বহুত 2 বছৰ বা এবছৰ বা মূৰত কোনোবা এটা স্থানত প্ৰতিযোগিতা হয় সেইটো আজিৰ ডেটত কিন্তু এটা কথা ক'ব লাগিব যে একে সময়তে বহুত জেগাত একেটা মাহতে 7খন 8খন কম্পিটিশ্যন চলি থাকে তো সেইটো এটা ভাল লগা কথা মানে এই কাৰণে মই ভাল পাওঁ কথাটো হৈছে আজি ছট পূজাৰ দিনা ভালকৈ লক্ষ্য কৰিবচোন ছট পূজাৰ দিনা লক্ষ্য কৰিবা তুমি এইখন দলঙৰ তলতো ছট পূজা সিখন দলঙৰ তলতো ছট পূজা দুৰ্গা পূজাত লক্ষ্য কৰিবাচোন যোৰহাট টাউন গোলাঘাট টাউনত এইটো এটা পেণ্ডেল সেইটো এটা পেণ্ডেল ৰাস্তা ব্লক কৰিবলগীয়া হৈ যায় হয়নে প্ৰশাসন বিভাগ পুৰা সষ্টম থাকিবলগীয়া হৈ যায় দীপাৱলী বুলি কোৱা মাত্ৰকে আজি কালী পূজাৰ দিনা লক্ষ্য কৰিবচোন মানে পুলিচ প্ৰশাসনে ইমানটো জেগাত বেৰিকেড দি দিবলগীয়া হৈ যায় ৰাস্তা হয়তো ব্লক কৰি দিবলগীয়া হৈ যায় গতিকে তেনে সংস্কৃতিবিলাক দেখোন ইটো কৰাৰ পিছতে সিটো কৰা চাৰিওফালে হৈ থাকে গতিকে আমাৰ ভাওনা সংস্কৃতি চুকে চুকে হোৱাটোতো একো তেনেকুৱা ভাল কথা বহুত ভাল কথা হওক আৰু হওক ভাওনা সংস্কৃতি চব ওলাই আহক এই বিশাল পথাৰখনত সকলোৱে আহি পেলাই খেতি কৰক চবেই কৰক যিমান পাৰে আৰু সিমান ফচল উৎপাদন কৰক ফচল মানে কোনখিনি আমাৰ উঠি অহাখিনি কণখিনি তাৰপিছত যোৱা আজি 2 বছৰমানৰ আগত বা বৰ্তমান সময়লৈকে তোমাক বিভিন্ন সন্মানেৰে বিভূষিত কৰিছে কাৰণ তুমি সিমানখিনি যোগ্য হৈছা বুলি ৰাইজে ভাবিছে সেইকাৰণে কৰিছে না সেইটো তুমি নাভাবা কিন্তু ৰাইজে ভাবিছে আৰু ভাল লাগিছে মানুহ এজন যেতিয়া জীৱন্ত কালত সেই সন্মানবিলাক দিব লাগে আমি কাৰণ তেখেত জীয়াই থকা সময়ত যদি আমি তেওঁক সেইটো অনুভৱ কৰাব নোৱাৰোঁ তেখেতৰ মৃত্যুৰ পিছত আমি শ্ৰদ্ধাঞ্জলি জনাই একচুৱেলি তেখেতক সন্মান কৰিলে নহ'ব জীয়াই থকা অৱস্থাটো কৰিব লাগিব আৰু তেনেদৰে আজি অকল প্ৰজ্ঞান দা বুলি নহয় বহুত কেইজন শিল্পী আছে যিসকলে পাইছে বা কিছুমান বঞ্চিত হৈ আছে সেইকাৰণে সন্মান সকলোকে কৰিব প্ৰতিজন শিল্পীৰে বহুত অৱদান থাকে তেখেতে কৰি থকা সেই জগতখনৰ ওপৰত বিশিষ্ট অসমীয়া সন্মান বঁটা কেতিয়া পাইছিলা কোন চনত 2023 AB নিউজ এণ্ড এণ্টাৰটেইনমেণ্টৰ সহযোগত হৈছিলে সভাখন গুৱাহাটীৰ জ্যোতিচিত্ৰবনৰ ক্ৰীপ চলিহা প্ৰেক্ষাগৃহ তাৰপিছত তেনেকুৱা সন্মান আৰু তাত আমাৰ শ্ৰদ্ধাৰ যাদৱ পায়েং ডাঙৰীয়াই পাইছিলে অৰণ্য মানুহ যতীন বৰা ডাঙৰীয়াই পাইছিলে অভিনেতা বিদ্যাসাগৰ ডাঙৰীয়াই পাইছিলে তাৰপাছত আমাৰ ভালেকেইজনে আৰু পাইছিলে চক্ৰপাণি পৰাশৰ ডাঙৰীয়াই পাইছিলে তাৰপাছত আমাৰ সিদ্ধাৰ্থদাও পাইছিলে কিন্তু সিদ্ধাৰ্থদা উপস্থিত থাকিব নোৱাৰিলে আমাৰ সিদ্ধাৰ্থদা মানে সকলোৱে মৰমৰ তেখেত উপস্থিত থাকিব নোৱাৰিলে কিবা বিশেষ শ্বুটিঙৰ কামত আছিলে তাৰপাছত আৰু তেনেকৈ আমাৰ ভৱেশ ডেকা ডাঙৰীয়া অভিনেতা তেনেকেই ভালে সংখ্যকে পাইছিলে সেই সান্নিধ্য পাই তেওঁলোকক খুব ভাল লাগিছিলে আৰু সকলোতে কনিষ্ঠ মই আছিলোঁ এতিয়া ভাল লগা কথা ভাওনা কৰি পেলাই সেই বেলেগ সংস্কৃতিৰ লগত জড়িত থকা ব্যক্তিসকলৰ লগত সমানে একেষাৰে বহি পেলাই সেই সন্মান যেতিয়া লৈছিলা তোমাৰ হয়তো বহুত ভাল লাগিছিল অনুভৱ আৰু এটাই ভাল লাগিছে যে কিছুমান এনেকুৱা হয় তুমি সেইকণ ইমান সন্মান পায়ো কিন্তু মানুহজন তিল মানুহ সলনি নহ'লা আমাৰ বহুত মানুহে সেইটোকে তোমাক বহুত ভাল পায় মানে কি প্ৰজ্ঞানপ্ৰতিম বৰুৱা আগতে যেনেকুৱা আছিলে আজি ইমানখিনি সন্মান পোৱাৰ পিছতো একেই সেই প্ৰজ্ঞানপ্ৰতিম বৰুৱাই হৈ আছে সকলোৱে মৰমৰ প্ৰজ্ঞান দা হাঁহৰ মাংস তেতিয়াও ভাল পাওঁ এতিয়াও ভাল তেনেকুৱা কথা আজিকালি ভিডিঅ'বিলাক খুব ভাইৰেল হৈছিলে এতিয়া অকণ কমাই দিছে আমিয়ে মনা কৰিলোঁ তেখেতক কাৰণ তেখেত এতিয়া যিমান যি হ'লেও প্ৰজ্ঞানে মোৰ এতিয়া ৰাইজৰ ফালৰ পৰা যিহেতু মই অলপ দিনৰ আগত এটা মোৰ নিজৰ পাৰ্চনেল বিষয়বস্তু উত্থাপন কৰিছিলোঁ ৰাইজৰ আগলৈ যিহেতু মোৰ চবৰে বিভিন্নজনৰ বিভিন্ন জেগাত কিছুমান আৱেগ জড়িত হৈ থাকে হয়তো তুমি বাইন হিচাপে তোমাৰ এটা প্ৰিয় ফুল থাকিব পাৰে তো চিম্পুলকৈ মই যদি কওঁ মোৰ এটা খুব আৱেগ জড়িত হৈ থকা এটা বিষয়বস্তুক লৈ মই ৰাইজৰ ওচৰত উত্থাপন কৰোঁতে দুই এজনে ভাওনাৰ লগত বস্তুটো সাঙুৰ খুৱাই পেলালে আজি মই কথাটো আকৌ কৈছোঁ পুনৰবাৰ ৰাইজে ভুল নুবুজিব এভাগ যেতিয়া আমি মুকুট বনাওঁ সেই মুকুট ভাগৰ লগত আমি কি চিন্তা কৰিবলৈ বনাইছোঁ সেইটো প্ৰথমতে চাব লাগিব এতিয়া চাওক যদি আমাৰ এনেকুৱা কিবা নিয়ম থাকিলেহেঁতেন যে ভগৱান বিষ্ণুৱে ভাওনাত এইভাগ মুকুটে পিন্ধিব লাগে যিভাগ শ্ৰীমন্ত শংকৰদেৱে আগতে এইবিলাক নিৰ্মাণ কৰিছিলে সেই বস্তুবোৰতো আজি ডেটত নাই কেনেকৈ ইজনে ইজনতকৈ ভাল কৰোঁ কেনেকৈ ইজনে ইজনতকৈ ধুনীয়া দেখোঁ আজি মই বুলি নহয় চবেই চেষ্টা কৰে হয়নে তো যদি কিবা নিয়ম থাকিলেহেঁতেন যে সেই মুকুট ভাগ এনেকুৱাহে হ'ব লাগে তেতিয়া কি হ'লহেঁতেন সকলোৰে মুকুট একেই হ'লহেঁতেন যে ভগৱান বিষ্ণুৱে এইটো মুকুট এনেকুৱা ধৰণৰ মুকুটহে পিন্ধে চবেই পিন্ধক আপত্তি নাই মালা 5টা ৰঙৰ
হয়নে বহুত কথা থাকে কিমানত কি পিন্ধিব লাগে কি পিন্ধিব লাগে আহাৰ্য এইবিলাক যদি নিয়ম থাকিলেহেঁতেন তেতিয়া একে হওক কিন্তু যিহেতু আমি প্ৰত্যেকে চেষ্টা কৰোঁ যে নিজৰ কিবা এটা বস্তু নিজাববীয়াকৈ কৰোঁ আনতকৈ অকণমান বেলেগ বা ব্যতিক্ৰমী কৰিবলৈ চেষ্টা কৰোঁ অভিনয় ক্ষেত্ৰত হওক বা বস্তু ক্ষেত্ৰত হওক আহাৰ্য ক্ষেত্ৰত হওক তো সেই কথাষাৰ ক'বলৈ যাওঁতে মানে কিছুমানে এতিয়া এনেকুৱা মন্তব্য কৰিছে যে ভাওনা সেই মুকুটভাগ মইহে একদম বৈকুণ্ঠৰ পৰা অনা নেকি তেনেকুৱা এটা প্ৰশ্ন আহি পৰিছে বা মইহে ভাওনাৰ মুকুট সজক নেকি আচলতে মই কওঁ এইখিনিতে ময়ো পাইছিলোঁ বিতৰ্কটো যিহেতু ময়ো পাইছিলোঁ সকলো কিছুমান বিষয়বস্তু আমি চাব লাগিব প্ৰথমটো কথা হৈছে এটা কথাত তুমি গৌৰৱ কৰিব লাগে যে তোমাৰ কষ্টক তেওঁলোকে সহজতে লাভ কৰিলে আচলতে পুথিৰ বিদ্যা আৰু কিছুমান কথা থাকে পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ সমান পুথি এখন যেতিয়া এজন ৰাইটাৰে লিখে বহুত কষ্ট কৰি লিখে কিন্তু পঢ়ুৱৈজনে শতকাই পঢ়িয়ে তেওঁৰ সেই জ্ঞানখিনি তেওঁ সাঁচতীয়া ইমান দিনৰ জ্ঞানখিনি পুথিত লিখি থয় কিন্তু পঢ়ুৱৈজনে সহজতে পঢ়িলেই পাই যায় গতিকে এইটো পুথিখন লিখোঁতাজনৰ কাৰণে এটা গৌৰৱৰ বিষয় এই ক্ষেত্ৰত তুমি গৌৰৱ কৰিব লাগে কিন্তু তেতিয়াহে কৰিব লাগে তেওঁ তোমাক ফোন যোগে হ'লেও আজিকালি দূৰভাষ যন্ত্ৰ আছে যে সুধিব লাগে যে দাদা মই এনেকৈ তেনেকৈ আপোনাৰ নিচিনাৰে মানে মই বস্তু এখন নিৰ্মাণ কৰি ল'ম বুলি ভাবিছোঁ যদি মই কওঁ যে এনেকৈ নকৰিবা তেতিয়া যদি অনুমতি নাই পোৱা তেন্তে অকণমান তাত বিৰূপ মন্তব্য আহিবই গতিকে মই ভাবোঁ এইটো গৌৰৱৰ কথা অনুসৰণ কৰিছে তোমাৰ কষ্টক তেওঁলোকে সহজতে লাভ কৰিলে যেনেকৈ পাণ্ডুলিপি এটা নিৰ্মাণ কৰিলে কোনোবা এজন মহান ব্যক্তিয়ে আজি ধৰি ল'লোঁ মই শ্ৰদ্ধাৰ উৎপল খনিকৰ ককাইদেউদাৰ কথাই কওঁ উৎপল খনিকৰ ককাইদেউদাই আজি পাণ্ডুলিপি এভাগ নিৰ্মাণ কৰিলে বা আজি ৰাজীৱ গগৈ ডাঙৰীয়া পাণ্ডুলিপি এভাগ কাটিলে শ্ৰদ্ধাৰ ব্যক্তি তেওঁলোক মানে তেওঁলোকে যিটো নাট্য দলক অংশগ্ৰহণ কৰিবলৈ দিব সেই নাট্য দলটোৱেহে ল'ব পাৰিব অন্য নাট্য দলে লোৱাৰ অনুমতি নাথাকে যদি সেই মহান ব্যক্তিকেইজনে কয় অঁ ঠিক আছে হ'ব মই আমুক দলক দিছিলোঁ তোমালোকে কৰা বাৰু কাৰণ তেওঁলোকক নোসোধাকৈ তেওঁলোকৰ পাণ্ডুলিপি এভাগ কোনেও প্ৰতিযোগিতাত জইনো নকৰে হয়নে কাৰণ তেওঁলোকক সুধিহে লয় আৰু তেওঁলোকে তাৰ উত্তৰত যদি কয় হ'ব পাৰিবা আমুক দলটোৰ লগত মই পাতিলোঁ মই তোমালোকে কৰিবা তেতিয়াহে কৰে গতিকে এনেকুৱা কথাবিলাকো ঠিক তেনেকুৱা একেই গতিকে এই বাক বিতণ্ডাটো ইমানতে সামকাতক মই ভাবোঁ আৰু এইটো আগলৈ হ'ব নালাগে এনেকুৱা কামবিলাক যেতিয়া এজন যুৱকে বহুত কষ্ট কৰি যেতিয়া কিবা এটা ৰূপ দিয়ে যেনে মুখা ক্ষেত্ৰতে মই কালি উদাহৰণো দিছোঁ সেইটোৰ ওপৰত তুমি ভিডিঅ' যে মুখা ভাগ কাৰো একে মিল নাই তুমি হয়তো নাই চোৱা ভিডিঅ'টো যিহেতু মই নিজৰ বাবে চিন্তা কৰিছিলোঁ আৰু তেনেকৈ প্ৰত্যেকে মই বুলি নহয় দেই প্ৰত্যেকে কিন্তু নিজৰ বাবে চিন্তা কৰে প্ৰত্যেকে চিন্তা কৰে সেইটো আচলতে প্ৰকাশ কোনো নকৰে কিন্তু আজি বেলেগ এজনৰ হ'লেও বেয়া লাগিব তেনেকৈ উদাহৰণ বহুত দিব পাৰোঁ নামৰ সৈতে উদাহৰণ দিব পাৰোঁ কিন্তু মই নকওঁ বহুত ভাল মানুহৰ লগত এনেকুৱা ঘটনা হৈ গৈছে যাক লৈ তৰ্ক বিতৰ্ক হৈছিলে কিন্তু আজি মই ভিডিঅ' বনালোঁ কাৰণে হয়তো সেয়া প্ৰচাৰ হৈছে কিন্তু আগতেও তেনেকৈ এজন ব্যক্তিৰ মুকুট অৰ্ডাৰ দিছিলে কিন্তু হুবহু মুকুট এভাগ বেলেগে পিন্ধালে কাৰণে সেই ব্যক্তিজনে কিন্তু ভাৱৰীয়াজনে সেই মুকুটভাগ গ্ৰহণ তেখেতৰ পৰা নকৰিলে কিয় নকৰিলে কাৰণ তুমি মই বনাবলৈ দিয়া মুকুটটো তুমি বেলেগক কেলৈ বনাই দিলা কাৰ কথা কৈছোঁ তো নিশ্চয় বুজি পাইছে তেনেকুৱা ঘটনা আগতেও হৈছে বাৰু সামৰিছোঁ এইটো টপিক এইটোৰ ওপৰত নাপাতো যিহেতু মোৰ ব্যক্তিগত টপিক প্ৰকাশ কৰিলে বেয়া প্ৰকাশ নকৰিলে ভাল কিন্তু একচুৱেলি আমাৰ সঁচাকৈ এখন নিয়মালি লাগে নালাগে অকল মোৰ মুকুটৰ কথা কোৱা নাই দেই মই পাৰ্চনেল কথা টপিকত পাতিবলৈ যোৱা নাই আমাৰ ভাওনা জগতত এখন এনেকৈ নিয়মালি লাগে নাই যে এইটো বস্তু এনেকুৱাহে হ'ব লাগে বুলি তুমি কি ভাবা লাগে নিয়মাৱলী লাগেই আৰু যে আমুক এইটোহে হ'ব লাগে হ'লে সকলোৱে হ'ব লাগে একেই হ'ব লাগে কিন্তু এতিয়া নিয়মাৱলী তেনেকৈ উলিয়াব নোৱাৰা 4 সংহতি বিভাজন প্ৰথম এক কৰিব লাগিব 4 সংহতিৰ ব্যক্তিসকল মানে বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাব লাগিব শংকৰদেৱ সংঘক আমন্ত্ৰণ জনাব লাগিব সত্ৰ মহাসভাৰ সকলোকে আমন্ত্ৰণ জনাব লাগিব আজি সংগীত নাটক একাডেমীৰ ব্যক্তি থাকিব লাগিব হয়নে গতিকে সকলো মিলিত হৈ পেলাই এখন ভাল সমিতি প্ৰস্তুত কৰি পেলাই নিয়মসমূহ বনাব পৰা হ'ব কিন্তু সেই কামটোকে কৰিবলৈ যাওঁতে খৰা কামৰা বহুত হয় মানে বিভিন্ন এনেকুৱা অনুষ্ঠান গঠন হ'ল দেখিছোঁ বিভিন্ন অনুষ্ঠান অসমত গঠন হ'ল কিন্তু নাই অনুষ্ঠানবিলাকত কি হয় পদবীৰ কাৰণে খোৱা কামৰাৰ বহুত সৃষ্টি হয় মানে আমি কি হয় আমি মুখফালি কৈ দিওঁ কিন্তু কিছুমানে জানে যে পদবীৰ কাৰণে টনা অজৰা লাগি আছে কিন্তু অথচ তেওঁলোকে মুখফালি নকয় পদবীৰ পিছত দৌৰি পেলাই যদি কিবা অনুষ্ঠান এটা গঠন কৰি যদি নিয়মানুবৰ্তিতা যদি প্ৰস্তুতিকৰণৰ ফালে ঢাল ল'বলৈ যোৱা হয় তেতিয়া কিন্তু এই যি পদবীৰ কাৰণে ঠেলা হেঁচা এই ঠেলা হেঁচাটোৱেই সেই অনুষ্ঠানটো সিমানতে নিশেষ কৰি দিয়ে সেই কথাবিলাকৰ কাৰণেই এখন উপযুক্ত খচৰা এখন উপযুক্ত নিয়ম আজিলৈকে অসমত হোৱা নাই
প্ৰস্তুত আৰু মই ভাবোঁ অনাগত দিনতো নহয় তাৰমানে অসমীয়াৰ যিমান দিনলৈকে পদবীৰ পিছত দৌৰি থাকিব লাগিব সিমান দিনলৈকে এখন ভাল নিয়মানুৱৰ্তিতা যে অসমত হ'ব এইটো আশা নাই এনেদৰেই পুৰণি পুথিসমূহ পঢ়ি ৰূপসমূহ পঢ়ি সত্ৰীয়া নৃত্যৰ হাত পুথি মানে আজি অংকীয়া ভাওনাৰ আহাৰ্যৰ ওপৰত থকা ডাঙৰ গৱেষক পণ্ডিতসকলে লিখা পুথিসমূহ পঢ়িব লাগে তাত যি ধৰণে বৰ্ণনা আছে সেইমতে কৰিলেই হ'ল আৰু তাতকৈ ভাবোঁ খচৰা প্ৰস্তুত কৰাটো একেবাৰে অসমত হৈ নুঠিব আচলতে সাজ সজ্জাৰ ক্ষেত্ৰত কথাটো এনেকুৱা শংকৰদেৱ গুৰুজনাই যিটো বিচাৰিছিলে শংকৰদেৱ গুৰুজনাই বিচাৰিছিলে যে অসমতে উৎপাদন হওক অসমৰে সম্পদ মানে অসমৰ পৰা গৈ অসমৰ পৰাই ডেভেলপ হওক অসমৰ থলুৱা সম্পদবিলাক যেনে অসমৰ বস্ত্ৰসমূহ হয়নে অসমৰ সকলো মানে আজি নাট ভাওনাত পিন্ধাসমূহ সকলো অসমৰ হয়নে অংকীয়া নাটত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে ব্যৱহাৰ কৰাখিনি কিন্তু এতিয়া সম্ভৱপৰ হৈ এই কাৰণেই উঠা নাই এতিয়া বাহিৰৰ পৰা অহা মণিমুকুতাসমূহে শোভাবৰ্ধন কৰিছে আৰু সেই শোভাবৰ্ধনৰ ওপৰত গুৰুত্ব দি বৰ্তমান মাতৃভাষাৰ নাট ভাওনাবিলাকেই হওক আৰু মই দেখিছোঁ কথা ক'লে ওলাই যায় মধ্য অসমৰ লোকেও কয় যে আমাৰ ইয়াত অংকীয়াহে হয় কিন্তু সাজ সজ্জা যিবোৰ পিন্ধে সকলো কলিকতা প্ৰায় সংখ্যক সৰহ সংখ্যক কলিকতাৰ মানে এইবিলাক মণি মুকুতা প্লেন চিটৰ মুকুট কিবা কিবি এনেকুৱাবিলাকেই পৰিধান কৰি থাকে কিন্তু আৰু উজনি অসমততো কথাই নাই সকলো তেনেকুৱা মণি মুকুতাৰতে হয় আৰু এষাৰ কথাও কওঁ সেয়া ধ্বংস কৰিলেও কিন্তু সেয়া যদি আমি নৎসাটো কৰোঁ ভালেমান ভাণ্ডাৰ খুলি থকা উজনি অসমৰে হওক মধ্য অসমৰে হওক নামনি অসমৰে হওক নামনি অসমত নাই বাৰু তেনেকৈ খুব কম আছে যদিও কিন্তু মধ্য অসমেই হওক উজনি অসমেই হওক ব্ৰহ্মপুত্ৰৰ ইপাৰেই হওক উত্তৰ পাৰে হওক দক্ষিণ পাৰে হওক ভালে সংখ্যক কিন্তু ভাণ্ডাৰীৰ বহুত এটা বৃহৎ নষ্ট হ'ব যদি আমি সেই পদ্ধতিৰে শংকৰদেৱ গুৰুজনাৰ পদ্ধতিৰে যদি গ্ৰহণ কৰোঁ আৰু যদি কৰোঁ তেন্তেতো ভাল কথা মনত পৰালৈকে আমাৰ ঘৰৰ ওচৰৰে বৰদেউতা এজন আছিল বিষ্ণুৰাম সন্দিকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সাঁচিপাতৰ শিল্পী নিখুঁত শিল্পী তেওঁ পুথিও লিখিছিল সাঁচিপাতত বিভিন্ন ধৰণৰ গতিকে এতিয়া তেনেকুৱা ব্যক্তিবিলাক এতিয়া অসমত নাই প্ৰথমটো কথা আৰু তেনেকুৱা ব্যক্তিবিলাকৰ ওচৰত গৈ অসমীয়াই শিকিলে যদিও প্ৰায় 1 লাখৰ ভিতৰত এজনেহে শিকিলে নেকি গতিকে সেইটো অসম্ভৱ মানে সেই নিয়মত আকৌ পোচাক পৰিধান কৰাটো অসম্ভৱ কিন্তু সেই আৰ্হিখিনি ল'ব পাৰে আৰ্হিখিনি আজি তুমি বেলেগ পেপাৰত কাটি হ'লেও সেই আৰ্হিখিনি ল'ব পাৰে কিন্তু প্ৰকৃত শংকৰদেৱৰ দিনৰ সেই যে সাঁচিপাতৰ সেইবিলাক সম্পদ কিন্তু এতিয়া নেপাব তাৰমানে ক'লো নহয় 1 লাখ 2 লাখৰ 3 লাখৰ ভিতৰত হয়তো এজন মানে সাঁচিপাতৰ কাম শিকিছিল তাতকৈ কিন্তু নাই আৰু চালিলে জোকাৰিলে কিজান বৰ্তমান অসমত যে ওলাব যে আশা নাই বৰ্তমান অসমত যে ওলাব যে আশা নাই মানে আজি মহিলা ভাৱৰীয়াসকলৰ ক্ষেত্ৰত কওঁ দেহৰ অংশ উলিয়াই সেইদিনা মই ফটো চটোও পাইছোঁ কিবা কিবি সেইবিলাক কৰিব নালাগে যিহেতু আমি কোনো ৰিয়েলিটি শ্ব'ত যোৱা নাই ডেন্স কৰিবলৈ বা আমি বলিউডৰ কোনো শ্বুটিঙত যোৱা নাই আমি যিহেতু শংকৰদেৱ গুৰুজনাৰ সৃষ্ট ভাওনাৰ কাৰণে আগবাঢ়ি আহিছোঁ গতিকে অকণমান নিজক সজাগ কৰি পেলাই বস্ত্ৰ পৰিধান কৰক তেতিয়া একো নাই ভালকৈ চলি থাকিব এনেদৰে হৈ গৈ থাকিব আৰু মহিলা চৰিত্ৰ ৰূপায়ণ কৰা সকলৰ ওপৰত মই এটা কথাই কওঁ তেওঁলোকক কিছুমান আমি কি কৰোঁ মই আৰ্থিক দিশলৈ আহিছোঁ যেতিয়া আমি ভাওনা অপ্ৰিয় কিন্তু সত্য প্ৰিয় নহয় কিন্তু সত্য ভাওনা কৰাৰ লগে লগে আমাৰ এটা আৰ্থিক দিশ জড়িত হৈ থাকে বোলে আমুক চৰিত্ৰটো কৰিব তেওঁক ইমানটো অৰিহণা দিম তামুক চৰিত্ৰটো কৰিব তেওঁক ইমানটো অৰিহণা দিম কিন্তু মই ভাবোঁ অৰিহণাৰ প্ৰকোপটো অৰিহণা যিটো দিব লাগে সেই অৰিহণাটোৰ উচ্চ মানত মানে অলপ বেছিকৈ মই ভাবোঁ মহিলা চৰিত্ৰ ৰূপায়ণ কৰা সকলক দিব লাগে কি হ'ব তেওঁলোকৰ যথেষ্ট খৰচ হয় পুৰুষসকলে গোটেই পুৰুষসকলৰ সাজ সজ্জা ভাণ্ডাৰীয়ে বহন কৰি আনে ভাণ্ডাৰীক এটা গোটা ধন দিয়া যায় মানে তেওঁলোকৰ পুৰুষসকলৰ উপসজ্জা ভাণ্ডাৰী লৈ আহে কিন্তু মহিলা অভিনয় কৰা অভিনেতাসকললৈ চাবাচোন বাৰু তেওঁলোকে পাট কাপোৰ এযোৰ পিন্ধি আহিব কেনেবাকৈ ধূপকাঠি এডাল লাগি জ্বলিলেও গ'ল আল্টা লাগিলেও সেইযোৰ 15,000 টকীয়া গ'ল তেওঁলোকে নিজেই খৰচ কৰি আনে তেওঁলোকে মুখত সনা সম্পূৰ্ণ প্ৰলেপ তেওঁলোকে নিজে এটা বক্সত খৰচ বহন কৰি আনে নিজক নিজে সজায় মানে নিজৰ পিংটো লাগি কাপোৰযোৰ ফাটিলেও তেওঁলোকৰে নষ্ট কাপোৰযোৰ লেতেৰা হ'লেও পাটৰ কাপোৰ ধুবও নোৱাৰে মানে গতিকে মই ভাবোঁ যে তেওঁলোককহে প্ৰকৃততে এই অৰিহণাটো মানে আৰ্থিকটো অৰ্থটো মই ভাবোঁ তেওঁলোককহে আমাৰ পুৰুষ চৰিত্ৰ ৰূপায়ণ কৰাতকৈ অকণমান কিঞ্চিত বেছিকৈ প্ৰদান কৰিব লাগে আৰু মোৰ ৰাইজলৈ এটা অনুৰোধ মই বহুত ভাওনা গ্ৰীণ ৰুমত হওক বা ভাওনা কৰিবলৈ য'ত যাওঁ তাত দেখোঁ নাৰী চৰিত্ৰ কৰা সকলক হয়তো কিছু কিছু ক্ষেত্ৰত ঠাট্টা মস্কা
ইটিকিং বা অপমান কৰাও মই বহুত জেগাত পৰিলক্ষিত হৈছে মানে কেলে এই ছোৱালী এই ভণ্টি তেনেকুৱা টাইপ এইবিলাক নকৰিব ল'ৰাজনৰ চখ লগা নাই চাদৰ মেখেলা পেটিকোট বা মেখেলা পিন্ধি পেলাই ইয়াত এটা কথা আছে 50% মহিলা চৰিত্ৰ ৰূপায়ণ কৰা ল'ৰাই দুখ আছে কিছু ক্ষেত্ৰত নিজক শুধৰাব লাগে কিছু ক্ষেত্ৰত দুখ আছে নিজক শুধৰাব লাগিব আজি মহিলাৰ অভিনয়হে কৰিছে কিন্তু নিজে নিজকে এই ধৰণে প্ৰস্তুত কৰিব লাগিব যে মই মহিলা নহয় সেইটো ক'লোহেঁতেন মই সেইটো এটা ডাঙৰ টপিক হয় না গতিকে আৰু বিশেষকৈ বস্ত্ৰ দেখিছোঁ আজি সিদিনা মই কোনোবাই ফটো দিছিলে চাইছোঁ তাৰমানে চাব নোৱাৰা পিঠিখন এনেকুৱাই মানে উদং পিঠি মানে ব্লাউজটো এনেকুৱাকৈ কাটি পিন্ধিছে আবুৰ নহয় য'ত মানে তুমি আজি নিজৰ সন্তানৰ সৈতে তেওঁৰ পিঠিখন চাব নোৱাৰা ভাওনাখন মানে গতিকে সেই পৰিৱেশটোলৈ 50% যদি মহিলা ভাও ৰূপায়ণ কৰা যুৱক যায় সেই পৰিৱেশবিলাকলৈ তেনেকুৱা এটা ৰূপত যদি ওলাবলৈ তেন্তে জানিবা মহিলা চৰিত্ৰ ৰূপায়ণ কৰা ভালকেইজনেও ভদ্ৰকেইজনেও এনেই এষাৰ শুনিব হয় উদাহৰণস্বৰূপে তুমি অসৎ ব্যক্তি 5জন গৈছে সৎ ব্যক্তি 5জন গৈছে অসৎকেইজনে কাৰোবাৰ ঘৰলৈ শিলগুটি এটা মাৰি থৈ গ'ল লগত সৎকেইজনো এনেই সাঙুৰ খাব গোৱাল গালি যিটো আমি গোৱাল গালি বুলি কওঁ গতিকে মহিলা চৰিত্ৰ ৰূপায়ণ কৰা সেই 50% অকণমান নিজকো শালীনতা আনি নিজকো খুব ধুনীয়াকৈ আনি আৰু এটা কথা পাহৰি যায় কিছু সময়ত সেইটো হয় কমেও 30% বা 20% মহিলা চৰিত্ৰ ৰূপায়ণ কৰা যুৱকে সকলোৱে নহয় দেই শতকৰা মানে 90জনেই ভাল 10জনমান থাকে যি নিজকে পুৰুষ বুলি পাহৰি যায় কিছু ক্ষণ ডাঙৰ কথা এইটো তেওঁলোকলৈও এটা অনুৰোধ যে অভিনয় কৰিবলৈ গৈছা তোমালোক তেনেকুৱা কাৰণে অভিনয় কৰিবলৈ নাযাবা তোমালোকে ভাওনা কৰিবলৈ আহিছা ভাওনাৰ মৰ্যাদা সন্মান কৰি বা নাৰী চৰিত্ৰটো সন্মান কৰি বা যিটো চৰিত্ৰ ৰূপায়ণ কৰি গৈছা আজি লক্ষী হওক দিতি হওক বায়ু হওক সেই চৰিত্ৰটো অধ্যয়ন কৰি সেইমতে অভিনয়হে কৰিবলৈ ট্ৰাই কৰিবা তোমালোক ছোৱালী নহয় তোমালোক ল'ৰা সেইটো কথা আৰু মেকআপ মৰাৰ পিছত পাহৰি নাযাবা আৰু এটা কথা মেকআপ মৰাৰ পিছত পাহৰি যাব আৰু এটা কথা কিন্তু তেওঁলোকক ধন্যবাদ দিব লাগিব কাৰণ মহিলা চৰিত্ৰৰ লগত তেওঁলোকে একদম তদ্ৰুপ সেইটো মানিব লাগিব ভাবিব নোৱাৰা মহিলা সেইটো অলপ সাধনা নহয় আহাৰ্যৰ পৰা আদি কৰি কণ্ঠকে হয়নে স্বৰভংগ অভিনয়ৰ পৰা আদি কৰি কণ্ঠ সলনি কৰি একদম মহিলাৰ দৰে মতাকে আদি কৰি চাৰিওটা দিশৰ পৰা যদি চোৱা যায় সেইটো কম সাধনা নহয় হয়নে গতিকে সেই সাধনাটোক আমি 10 বাৰ স্বীকাৰ কৰিব লাগিব সেইটোৱে কৈছোঁ এজন ল'ৰাই এনেই পিন্ধি পেলাই হেৰি নকৰে কিছুমানে কিন্তু সন্মান কৰি তেনেকৈ বহুত উদাহৰণ আছে কাৰো আমি নাম নলওঁ তেনেকৈ কৰি আছে মেকআপ মৰাৰ পিছত একদম সম্পূৰ্ণ এজন পুৰুষ কিন্তু মেকআপ কৰি দিয়াৰ লগে লগে ধৰিব নোৱাৰে তেখেত পুৰুষ নে মহিলা সেইটো ভাল লাগে এতিয়া তেনেকুৱা ধৰি লোৱা তুমি মই সকলোৰে নাম নকওঁ কিন্তু এজনৰ নাম মই ডাইৰেক্টলি ক'ব বিচাৰোঁ মই সকলোৰে নাম নকওঁ তেনেকুৱাই সকলো আজি তুমি মহিলা চৰিত্ৰ ৰূপায়ণ কৰা তাৰমানে 90% তেনেকুৱা ভাল মানে কি পুৰুষেই চৰিত্ৰ কৰিব সময়ত চৰিত্ৰ কিন্তু 10% অকণমান খেলি মেলি থাকে কিন্তু তাৰ মাজতে তুমি সেই ক্ষেত্ৰটোত যে একদম তুমি বাহিৰত ধৰিব না নাম ল'ব লাগিব গোলাঘাটৰ মহিলা চৰিত্ৰ ৰূপায়ণ কৰা ডিম্পলক মই যিদিনা প্ৰথম লগ পাইছোঁ আহিলে আৰু জিন্স পেণ্টটো পিন্ধি বায়ন আপুনি নেকি প্ৰজ্ঞানদা বায়ন আপুনি হেৰি কৰিব মোৰ প্ৰৱেশ চক এইখন বজাই দিব নি ভাল লাগে মই ভাল পাওঁ বুলি খোলভাগ নিজে লৈ গীত গাই মোক প্ৰৱেশখন শুনাই দিলে মানে খালি একদম নাপাহৰিব দেই হেৰি এইটো কি কয় হেৰি শেষত একেলগে যাম কি ঘৰলৈ আপুনি সিফালে যাব মই এইফালে যাম হ'ব দিয়ক খালি এইখন বজাব দেই মই বোলো হ'ব তাৰপৰা যেতিয়া মই ভাবিছোঁ এইজনেই ডিটি কৰিবনে সূতাখনীয়া কণ্ঠ লংকৈ আহিলে জিন্স পেণ্টটো পিন্ধি ল'লে চুলিও একদম চুটি বুক কাট নহয় এইটো কি কয় আমি যেনেকৈ কাটো এইটো পুৰুষৰ কাটিং তাৰপিছত বোলো এওঁ ৰূপ ল'বনে মই আচৰিত আৰু কিন্তু যেতিয়া প্ৰৱেশখন কৰি আহিছে মই বোলো এইজনেই সেইজন আছিল নে প্ৰথম যিদিনা লগ পাইছোঁ যিদিনা মই ডিম্পলক প্ৰথম লগ পাইছোঁ গতিকে মই এইটো এটা উদাহৰণ মই ব্লগত দেখুৱাওঁ কেতিয়াবা এই কথাকেইটা কওঁ যে বেলেগ এতিয়া কথাটো হৈছে কি সেয়াই আৰু আগলৈকে সেইকাৰণে এইকেইটা কথাকে ক'লোঁ কিন্তু মই এটা কথা এতিয়াও আকৌ কওঁ মানে ভাওনাৰ যিসমূহ নাট্য দলে ভাওনাবিলাক লয় বা যিজন ব্যক্তিয়ে প্ৰদৰ্শনীমূলক ভাওনা এখন লয় বা যিখন ৰাইজে মাতে ভাবোঁ কি যেতিয়া আমি গাঁৱৰ ল'ৰাখিনিয়ে নকৰি যেতিয়া আমি অন্য ঠাইৰ পৰা যেতিয়া আমি ভাওৰীয়াসকলক আনো হয় তেওঁলোকক উচিত অৰিহণা এটা আমি দিবই লাগিব তেওঁলোকক এটা উচিত অৰিহণা দিবই লাগিব কিন্তু সেই অৰিহণাটো দিওঁতে এটা কথা চাব পুৰুষ চৰিত্ৰ ৰূপায়ণ কৰাতকৈ হাজাৰ হ'লেও মহিলা চৰিত্ৰ ৰূপায়ণ কৰাজনৰ অকণমান মানদণ্ডটো বেছি হ'ব লাগে এই ক্ষেত্ৰতে তেওঁলোকৰ মানে খৰচ বহনটো বহুত যথেষ্ট কষ্ট সেইটোৱে বস্তু চবৰে হয় কিন্তু তেওঁলোকৰ অকণমান স্বতঃস্ফূৰ্তভাৱে ওলাই থাকে বস্তুবোৰ থাকে কাৰণ জুৱেলাৰীবিলাক মানে আইলা পাচা জুৱেলাৰী নহয় মই কেতিয়াবা সুধোঁ যে এইডাল কিনিছা কিমান
বোলে 1700-1800 এডাল নেকলেছ ধৰচোন কাপোৰযোৰ কথা নকওঁৱেই মেকআপ বক্সটোৰ কথা মেকআপ সাধাৰণ মেকআপ মাৰিব নোৱাৰে নহয় কাৰণ তেওঁলোক ল'ৰাৰ পৰা আঁতৰি পেলাই ছোৱালী প্ৰলেপ এটা ল'ব লাগিব 2-3 তিনিটা 4টা প্ৰলেপ মাৰি পেলাই একদম ছোৱালী লিখীয়া হৈ পেলাই ওলায় তো যথেষ্ট কষ্ট সকলোলৈকে সন্মান আৰু এটা বিষয়ৰ ওপৰত তোমাৰ পৰা জানিব বিচাৰিছোঁ যে যিটো আমি গুৰুমুখী বুলি কওঁ গুৰুমুখী হোৱাটো কিমান প্ৰয়োজন মানে কেলে আজিৰ ডেটত এইটো নকওঁ দেই নোৱাৰে বোলে ইউটিউব চাই বা দেখি কিছুমান নৱপ্ৰজন্ম হওক বা কিশোৰী হওক যথেষ্টখিনি ভাল অভিনয় কৰিবলৈ লৈছে তথাপিতো গুৰুমুখী হোৱাটো কিমান প্ৰয়োজন বুলি ভাবা বহুত প্ৰয়োজন গুৰুমুখী হোৱাটো বহুতেই প্ৰয়োজন মানে কি হয় গুৰু লগা বিদ্যা পাখি লগা কাৰ মানে গুৰু লগা বিদ্যা পাখি লগা কাৰ এইবিলাক ফকৰা হয়নে কথাষাৰ হৈছে এনেকুৱা ধৰণৰ মই বিশেষকৈ উদাহৰণসহ কথা কৈ ভাল পাওঁ গুৰু এই কাৰণেই প্ৰয়োজন গুৰু নহ'লে কেতিয়াবা এক বিভ্ৰান্তিকৰ পৰিৱেশ এটা সৃষ্টি হৈ যাব পাৰে যদি কোনোবা এজন গুৰু নাথাকে মই উদাহৰণস্বৰূপে কওঁ তোমাক লখিমপুৰৰ বিষয় এটা লখিমপুৰৰ ল'ৰা এজন তেওঁ উদ্ভৱ সাগৰ গ্ৰন্থৰ শ্লোক ফাঁকি যে য়েচাং শ্ৰীমদ য়াসোদা সুতা পদকমলে নাস্তি ভক্তি নাৰায়ণ শ্লোক ফাঁকি তেওঁ শব্দৰ উচ্চাৰণ ভুল কৰি কিটিটং মিটিটং ইনিটং এনেকুৱা ধৰণৰ কিছুমান শব্দ লগাই এবাৰ দিলে গায় তাতে এজন কোনোবা মিডিয়াৰ মানুহ নে এনেকুৱা ব্লগাৰ কোনোবা এজন আছিল মিডিয়াৰে কোনোবা এজন আছিল মিডিয়াৰজনে দিলে ভাইৰেল কৰি কাৰণ মিডিয়াজনে নাজানে যে শব্দ উচ্চাৰণকেইটা শুদ্ধ নে অশুদ্ধ তাৰপিছত হৈ যোৱা মাত্ৰ অসম তোলপাৰ হুলস্থুল তেতিয়া ল'ৰাজনে উপায়ন্তৰ হৈ মোলৈ ফোন কৰিলে মোৰ নাম্বাৰটো ক'ৰবাত কালেকশ্যন কৰিলে মোক উলিয়াব পৰা নাই আৰু কিন্তু চবেই ঠাট্টা মস্কৰা কৰিছে তেতিয়া আপুনি প্ৰজ্ঞানদা হয়নে মই বোলো হয় মোৰ এনেকুৱা ভিডিঅ' এটা ভাইৰেল হৈ গ'ল মই এতিয়া কি কৰোঁ মই এইবিলাক আজিৰে পৰা মই ইমানতে ভাওনা ত্যাগ কৰিলোঁ প্ৰজ্ঞানদা মই বোলো ৰ'বা ধৈৰ্য ধৰা প্ৰথম ভুলটোৱে হৈছে তোমাৰ তুমি গুৰুমুখী নহ'লা গুৰুমুখী হোৱাহেঁতেন গুৰুৱে তোমাক সুন্দৰ ৰূপত শিকাই দিলেহেঁতেন কাৰণ তুমি ইউটিউব চালা ইউটিউবত তুমি উচ্চাৰণকেইটা ধৰিব নোৱাৰিলা তুমি মনত যেনেকৈ আহে তেনেকৈ তুমি গাই দিলা গতিকে সেই গুৰুমুখী নোহোৱাৰ বাবে এটা বিৰাট তুমি এতিয়া বৰ্তমান লজ্জাবোধ কৰিছা গতিকে ইয়াক তুমি ইমানতে লজ্জাবোধ কৰিবলৈ বাদ দিয়া সাহসেৰে গুৰু এজন লোৱা আকৌ নতুনকৈ শিকা দেখিবা তোমাক আকৌ 10-15 দিনৰ পিছত তোমাক ৰাইজে আদৰি ল'ব আৰু এই ককৰ্থনা কৰাখিনি কৰি থাকিবলৈ দিয়া কাৰণ আমি মানুহ এজনক বেয়া বুলি ঠেলা মাৰি দিলে তেওঁ বেয়াহে পথলৈহে গুচি যাব তেওঁক বুটলি আনি পেলাই ভাল কৰাটো আমাৰ কৰ্তব্য সেইকাৰণে ভাবোঁ কি যে গুৰুমুখী নহ'লে কেতিয়াবা ডাঙৰ বিপদত পৰিবগৈ পাৰে ক'ব নোৱাৰি আৰু গুৰুমুখী হ'লে মানে জীৱনটো সঁচাকৈ এটা গতি লয় বুলি মই ক'ব পাৰিম কাৰণ গুৰুৱে গতি সলাই দিয়ে মই ডাঙৰ উদাহৰণ মই বেলেগে বুজি পাইছে নাজানো কিন্তু মই নিজে বুজি পাওঁ বা নিজে মই ফিল কৰোঁ বস্তুটো যে মই যেতিয়া ভাওনা ওলাই আহিছিলোঁ মোৰ প্ৰথমতে উলিয়াই অনা মানুহজন আছিলে গুৰু পংকজ বৰুৱা মোৰ নিজৰে মামা সকলোৱে চিনি পায় আজি ডেটত তাক চবেই মামা বুলিয়ে মাতে চৰকাৰী মামা তো গুৰু তেখেতে মোক ভাওনা জগতলৈ উলিয়াই আনিছিল তেখেত মোৰ প্ৰথম গুৰু তাৰপিছত মই বিভিন্নজন গুৰু লগ পালোঁ বিভিন্নজনৰ পৰা শিকিলোঁ আৰু মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট মোৰ এজনেই ব্যক্তি আছে যিজনে মোৰ এতিয়া সন্মুখত বহি আছে শ্ৰী প্ৰজ্ঞানপ্ৰতীম বৰুৱা তেখেতৰ সান্নিধ্যত মই যথেষ্টখিনি জ্ঞান আহৰণ কৰিবলৈ পালোঁ সেয়া হওক ধেমালিৰ মাধ্যমেই হওক বা কৰি থকা মাধ্যমেই হওক ভাওনা কাৰণ ভাওনা আমি যেতিয়াই কৰি থাকিলেহে আচলতে শুদ্ধবোৰ চাই গৈ থাকে এদিনত শিকা বস্তু কিন্তু ভাওনা নহয় আকৌ কৈছোঁ এদিনত কাৰোবাৰ পৰা শিকিলে এদিন গৈ পেলাই শিকিলে কিবা হেৰি কৰিলে কিন্তু নহয় ভাওনা কৰি থাকিলেহে বুজি পায় কেনেকুৱা আৰু ডাঙৰ উদাহৰণ যদি আমি দিওঁ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য মাধৱদেৱ তেখেত এজন শাক্ত পণ্ডিত আছিল সেইখন সময়ত তেখেতৰ সমান গুৰু নাছিলেই হয়নে শাক্ত পণ্ডিত আছিলে তেওঁৰ লগত তৰ্ক কৰিব পৰা ক্ষমতা কাৰো নাছিলে সেইটো সময়ত মই যিমানখিনি অধ্যয়ন কৰি গম পাইছোঁ মাধৱদেৱৰ বিষয়ে তথাপিতো শ্ৰীমন্ত শংকৰদেৱৰ লগত লগ হোৱাৰ পিছৰ পৰা চাওকচোন তেখেতৰ জীৱনশৈলীটো কেনেকুৱা হ'ল গতি সলনি হৈছে বহুত তেওঁ শ্লোক মাতি বহুত বামানৰ শাস্ত্ৰৰ মানে শাক্তধৰ্মী শাস্ত্ৰৰ বহুত শ্লোক মাতি যুদ্ধ কৰিছিল শংকৰদেৱৰ সৈতে তাৰপৰা শেষত শংকৰদেৱৰ ওচৰত শৰণাপন্ন হৈছে হংস চাগৰ কাটি যিটো ৰুধিবে কৰ্দম কৰে যি যেন স্বৰ্গত যায় নৰকত কোন কৰে এই বাক্যষাৰতে তেওঁ মানে শৰণাপন্ন যেতিয়া হৈছে তাৰ পাছৰ পৰা শংকৰদেৱক জিলিকাই তোলা ব্যক্তিজন হৈ পৰিল মাধৱ গুৰু কথাবিলাক তেনেকুৱা গুৰুৱে গতিপথ সলনি কৰিব পাৰে আৰু গুৰু নহ'লে বিদ্যাৰ কোনো মূল্য নাই গতিকে আগলৈ গুৰু এজনক লৈ বা গুৰুসকলক লৈ আগবাঢ়ি গ'লে এই সংস্কৃতিৰ ক্ষেত্ৰত ভাল শ্ৰীমন্ত শংকৰদেৱৰ অৱদান এতিয়া যিহেতু ওলালে কথাটো শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ অৱদান তেওঁৰ নীতি তেওঁৰ আদৰ্শ আমি মানি চলাটো খুবেই প্ৰয়োজন বিশেষকৈ ভাওনা সংস্কৃতিত আৰু ভাবাচোন শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে ভাবিলে কেনেকুৱা লাগে প্ৰকৃততে তেখেতৰ তুমি কোৱাৰ দৰে অৱতাৰী পুৰুষ তেখেতৰ সেইটো সময়ত অসমখনত যিবিলাক চলি আছিলে যি খামখেলি আছিলে বা যি এটা কি বুলি কয় বেবেচাৰী হৈ গৈছিলে সকলো মানুহ জাতি ধৰ্ম নমনা হৈছিলে বিভৎস পৰিৱেশ সেইকণ সময়ত হাজাৰ গোটেই অসমখনক বিৰোধিতা কৰা
সেই নিয়মবিলাকক বিৰোধিতা কৰা কিন্তু ওৱান এণ্ড অনলি পাৰ্চন আছিলে শ্ৰীমন্ত শংকৰদেৱ কিমান কষ্টৰ কাম আছিলে ৰজাঘৰীয়াক উভতি ধৰা ব্যক্তি আছিলে যাৰ কাৰণে তেখেতে পলাই থাকিবলগীয়া হৈছিলে শান্তি জীৱনটো বহুত সংগ্ৰাম কৰিছিলে মৃত্যু ভাবুকি আহিছিলে তথাপিতো তেখেত আজি এৰি নিদিলে সেইকাৰণে আজি আমি মানুহ হৈ জীয়াই থাকিব পাৰিছোঁ সঁচাকৈ শ্ৰীমন্ত শংকৰদেৱৰ মানে কথা কৈ থাকিলে শেষ কৰিব নোৱাৰিম সেইটো আমি এদিন বেলেগ দিনা বহিম আজিৰ ডেটত সেয়া আমাৰ কাৰণে যদি আমি কিবা এটা নিয়ম যদি আমি বিৰোধিতা কৰিবলৈ যাওঁ আমাৰ বহুতখিনি কথা আহি পৰে আমি হয়তো কিছুমান ক্ষেত্ৰত থমকি ভয় খাওঁ ৰজাঘৰীয়া বিৰোধী কৰিবলৈ বা কাৰোবাৰ ব্যক্তি এজনৰ ভাল নামী দামী ব্যক্তি এজনৰ বিৰোধিতা কৰিবলৈ আমি ভয় খাওঁ কিন্তু সেইটো সময়ত শ্ৰীমন্ত শংকৰদেৱৰ কিমান সাহসী কিমান উচিতটো প্ৰকাশিত কৰিবৰ কাৰণে কিমান কষ্ট কৰিছিলে ত্যাগক সদায় চিৰনমস্য জয় শ্ৰীমন্ত শংকৰ গুৰু বহুত কথাই পাতিছোঁ আৰু বহুত কথা জানিবলগীয়া হয়তো থাকি যাবগৈ আজি সম্ভৱ নহ'ব যথেষ্ট দীঘলো হৈছে কিন্তু অৱশেষত মই তোমাৰ পৰা এটা প্ৰশ্নৰ উত্তৰ বিচাৰিম তুমি আজি ৰাতিপুৱা তুমি এটা সামাজিক মাধ্যমত এটা পোষ্ট দিছিলা বিষয়টো হৈছিলে কৰ্মশালাৰ ওপৰত দেই তো সেইকাৰণে যিহেতু তুমি পোষ্টটো দিছে তোমাক সেইকাৰণে সুধিবলৈ মই সাহস কৰিছোঁ যে সেই পোষ্টটো দিয়াৰ উদ্দেশ্যটো বা কাৰণটো তোমাৰ কি কাৰণটো এনেধৰণৰ আচলতে মই পোষ্টটোতে লিখিছোঁৱেই যে কি হৈছে আমাৰ গাঁৱে ভূঞে নগৰে চহৰে বৰ্তমান ভাওনাৰ কৰ্মশালা আয়োজন হৈছে মই কৰ্মশালা বুলি ক'বলৈ নাযাওঁ আচলতে কৰ্মশালা শব্দটো নহয় এই ক্ষেত্ৰত আখৰা বুলি ক'ব পাৰি আখৰা বা প্ৰশিক্ষণ কেন্দ্ৰ বা শিবিৰ চৰ্চা আয়োজন হৈছে এতিয়া কথাটো হৈছে কি যিহেতু গাঁৱে ভূঞে নগৰে চহৰে অসমৰ বিভিন্ন প্ৰান্তত বৰ্তমান গ্ৰীষ্মকালীন কৰ্মশালা হৈছে সুদূৰ দুলীয়াজনৰ পৰাও আনকি ফোন যোগে যোগাযোগ হৈছে হয়নে তেওঁলোকে সংগীত নাটক একাডেমীৰ লগতো তেওঁলোকে ইতিমধ্যে ৰেজিষ্টাৰ্ড কৰি কথা বতৰা পাতিছে অকল দুলীয়াজান বুলিয়ে নহয় অসমৰ বিভিন্ন জেগা লখিমপুৰ ধেমাজি মাৰ্ঘেৰিটা তিনিচুকীয়া ডিব্ৰুগড় এতিয়া কথা হৈছে কি সেই সিমানসমূহ ঠাইত বা আজি গাঁৱে ভূঞে আমি যিখিনি যুৱকে বৰ্তমান ভাওনা পৰিৱেশন কৰি থকা যিখিনি যুৱকে অন্ততঃ যিকণ জানে কিঞ্চিতকৈ হ'লেও কিবা অকণমান জানে আজি প্ৰতিযোগিতামূলকভাৱে হোৱা ভাওনাত শ্ৰেষ্ঠ যেতিয়া ভাওৰীয়া হ'ব পাৰিছে তেওঁ নিশ্চয় কিঞ্চিতমান কিবা অকণ গুণ তেওঁৰ গাত থাকিব লাগিব সেই থকাকণকে যদি গাঁওখনৰ ওচৰ চুবুৰীয়া ল'ৰাকেইটাক বুজাই দিয়ে কণ মইনাহঁতক যদি সেইকণকে জনাই দিয়ে আজি কোনোবা এজনে ভাল সত্ৰীয়া নাচে মই উদাহৰণ এটা দিছোঁ যেনিবা আমাৰ ডিম্পল মানে তেওঁ সূত্ৰ নৃত্য নাচে তেওঁ যিকণ জানে সেইকণকে যদি অকণমান উপায় নাই সেইকণকে যদি যিকণ জানে সেইকণকে যদি অকণমান উঠি অহা প্ৰজন্মক বিলাই দিয়ে এই গ্ৰীষ্মকালীন অনুষ্ঠানবিলাকৰ দ্বাৰা তেতিয়াতো একো বেয়া কাম কৰা নহয় হয়নে নহয় হয় কিছুমান জেগাত কৰ্মশালাৰ নাম লৈ পৰিতালৰ মাত্ৰাকেইটাও নজনা ভুলকৈ কৈ দিয়া এনেকুৱা বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি হয় বা ভুলকৈ কিবা এটা প্ৰচাৰ কৰি দিয়া ভুলকৈ কিবা এটা দেখুৱাই দিয়া গতিকে সেইসকলক আমি ডাঙৰসকল যিসকল আছে আমাৰ ইয়াত যিসকল আমাৰ পূজনীয় ব্যক্তি তেওঁলোকে সেইসকলক আঙুলিয়াই দিলে যে এইটো ভুল এইটো এনেকুৱা এইটো আমুক কৰিবা গতিকে তেতিয়াই চিজিল হ'ব মানে নহয় কিন্তু যদিহে আমি উঠি অহা এই যুৱকসকলক যিসকলে বৰ্তমান ভাওনাৰ লগত জড়িত হৈ আছে তেওঁলোকক যদি আমি প্ৰত্যেকটো ক্ষণতে তেওঁলোকক যদি আমি মানে তেওঁলোকক ডমিনেট কৰিবলৈ চাওঁ যদি আমি তেওঁলোকক ডাউন দি পেলাই যদি প্ৰত্যেকটো বিষয়ত কথা ক'বলৈ চাওঁ তেতিয়া কিন্তু কি হ'ব সকলোৰে মনবিলাক ভাগি যাব গতিকে এটাই আশা কৰোঁ যে সকলো ভাওনা কৰি থকা যুৱকসকলে য'ত যেনেকৈ পাৰে প্ৰশিক্ষক হিচাপে যিহেতু মাতিছে তেওঁলোকক শুদ্ধকৈ অকণমান নজনাটো আন 10জন যোগ্য ব্যক্তিক সুধি পূজনীয় ব্যক্তিক সুধি যে মহোদয় এইটো কেনেকৈ কৰিব সুধি পেলাই তেনেকৈ কৰ্মশালাবিলাক বা প্ৰশিক্ষণ শিবিৰবিলাক আগবঢ়ালে অনাগত দিনত ভাল হ'ব বুলি ভাবিছোঁ আৰু বিশেষকৈ বহলাই নকওঁ যিহেতু ভালেমান সময় হৈছে পাহৰি গ'লোঁ মানে এটাই ক'ব বিচাৰিছা যে হওক এই কৰ্মটো হওক যাতে তেওঁ যিকণ জানে বিলাই দিয়ক কাৰণ সংস্কৃতি এনেকুৱা এটা বস্তু য'ত মই জনাকণ মই সৰ্বজ্ঞানী বুলি ক'ব নোৱাৰোঁ তোমাৰ পৰা ল'ম আৰু মোৰ যদি কিবা এনেকুৱা গুণ দেখা অলপ আগত মই কৈছিলোঁ যে তুমি সেইকণ মোৰ পৰা ল'বলৈ চেষ্টা কৰিবা কাৰণ মই যদি শুদ্ধকৈ কৰোঁ বুলি ভাবিছা তুমি তো সেই বস্তুটোৱে তাত কোনো এবছৰ হৈছে বা 2-3খন শ্ৰেষ্ঠ পাইছে বা কালি পৰহি ল'ৰা এই শব্দবিলাক তাত খাপ নাখায় মোৰ মতে নহয় জানো এতিয়া মনত হয় আচলতে এতিয়া মোৰ মনত পৰিছে এটা কথা আজি অলপ দিনৰ আগত বুলি নহয় এটা পোষ্টে পাইছিলোঁ এটা ভিডিঅ' পোষ্ট পাইছিলোঁ আমাৰ শ্ৰদ্ধাৰ ব্যক্তিসকলে তেতিয়াই মইনাপুৰীয়া বৰনামঘৰত কৰা ভাওনা এখনৰ ভিডিঅ' পোষ্ট এটা আমাৰ পৰম শ্ৰদ্ধাৰ ডিম্বেশ্বৰ বৰা ছাৰ আছিলে আমাৰ পৰম শ্ৰদ্ধাৰ নাৰদৰ এজন তুৰন্ত অভিনেতা আছিলে দীপুদা যোৰহাটৰ তেওঁলোকে কৰা এখন ভাওনা চাইছিলোঁ চাই পেলাই সেই অতীতটো মনত পৰি গৈছিল হৃদয়খন সাত পৰি গৈছিল তেতিয়াৰ দিনৰ ভাওনা একদম হৃদয়খন সাত পৰি গৈছিল কিন্তু বস্তু চোৱাৰ পিছত
তলৰ কমেণ্টখিনি চাই পেলাই মই আচৰিত হৈ গ'লোঁ তেওঁলোকৰ সেই তেতিয়াৰ দিনৰ ভাওনাখনে আপলোডো কৰি দিছে সেইটো মানে মোৰ আমাৰ ককাহঁতৰ দিনবিলাক মনত পৰি গৈছে বায়ন কেনেকৈ কৰিছিলে এনেকৈ প্ৰৱেশ কৰিছিলে সেইসকলে ধৰি ৰাখিছিল কাৰণে আজি আমি এই ভাওনা মানে নিজকো সোমোৱাই ৰাখিব পাৰিছোঁ ডিম্বেশ্বৰ ছাৰহঁত আছিলে কাৰণে ছাৰসকল মানে দীপুদাহঁতৰ নিচিনা ব্যক্তিয়ে বৰ্তমান যুৱ প্ৰজন্মক আগবঢ়াই নিলে কাৰণে গতিকে সেইসকল আমাৰ হৃদয়ত থাকিবই সেইসকল সদায় চিৰনমস্য ব্যক্তিয়ে কিন্তু মই এটা কথাত উঠি আচৰিত হ'লোঁ সেই পোষ্টটো দিয়াৰ লগে লগে তলৰ কমেণ্টখিনি চাই মানুহবিলাকৰ ৰাইজৰ মানসিক স্থিতিটো চাই এইবোৰহে ভাওনা আছিল এতিয়া জঁপিয়াবলৈ ল'লে চাউণ্ডৰ প্ৰকোপত শুনিব নোৱাৰি হয়নে আজিকালি সেই ভাওনা চোৱাতকৈ আৰু আমুক চোৱাই ভাল আমুকৰ বাহাদুৰি এনেকুৱা হ'ল তামুক এনেকুৱা হ'ল আজিকালি বুকু ভাঙিবলৈ ল'লে আমুক কৰিবলৈ ল'লে তামুক কৰিবলৈ ল'লে ইমানেই যুৱ প্ৰজন্মক তাচ্ছিল্য কমেণ্টে নধৰা হেজাৰ হেজাৰ কমেণ্ট অকল বৰ্তমান যুৱ প্ৰজন্মক টাৰ্গেট কৰি লোৱা কমেণ্ট আৰে ভাই তোমালোক আহা কেলৈ যুৱ প্ৰজন্ম ভাওনা চাবলৈ তোমালোক নাহিবা ঘৰত শুই থাকা যুৱ প্ৰজন্মই আজিৰ যুৱ প্ৰজন্মই যদি শব্দযন্ত্ৰ নোহোৱাকৈ আজিৰ যুৱ প্ৰজন্মই যদি চাউণ্ড ছিষ্টেম নোহোৱাকৈ ভাওনা এখন কৰকচোন মই গেৰাণ্টি দি ক'ব পাৰোঁ নাহে মানুহ চাবলৈ 1000জনৰ ৰাইজৰ 2জনে চাই থাকিব বাকী 998জন ঘৰত শুবলৈ গুচি যাব কাৰণ বৰ্তমান পৰিৱেশ যিটো তাৰ লগত সংগতি ৰাখি ভাওনা হ'বই সংস্কৃতি গতিশীল নহয় গতিশীল সংস্কৃতি এই গতিৰ লগত আৰু চাগে আমাৰ পিছৰ প্ৰজন্মলৈ চাগে কেনেকুৱা হ'ব সেও হয়তো মঞ্চতে মানুহ অদৃশ্য কৰি দিবলৈও আছে টেকন'লজি হয়নে আচলতে শংকৰদেৱ গুৰুজনা যদি এতিয়া থাকিলেহেঁতেন এতিয়া যদি শংকৰদেৱ গুৰুজনা যদি থাকিলেহেঁতেন মঞ্চতে মানুহ অদৃশ্য কৰি দিব পাৰিলেহেঁতেন হয়তো লাইটৰ বাহাদুৰিত হয়তো কিবা এটা কৰি তেতিয়া একো নাছিলে কাৰণে তেওঁ এইবিলাক নাই ন তেতিয়া অসমৰ যাতায়াতী ব্যৱস্থাও নাই যাতায়াতৰ ব্যৱস্থাও শোচনীয় মানে তেতিয়াৰ দিনত ইলেক্ট্ৰনিক ব্যৱস্থাও অসমত নাছিলে তেতিয়াৰ দিনত এই সা সুবিধাসমূহ বৰ্তমান বিজ্ঞানৰ প্ৰযুক্তিবিদ্যাসমূহ নাছিলে বৰ্তমানত মানে কিন্তু এতিয়া যদি থাকিলহেঁতেন শংকৰদেৱ থাকিলহেঁতেন শংকৰদেৱ গুৰুজনা এতিয়া মানুহ হয়তো মঞ্চতে তেওঁ অদৃশ্য কৰি দিলেহেঁতেন মানে এতিয়া বোলে নাৰায়ণৰ অন্তৰ্ধান মঞ্চতে অন্তৰ্ধানেই হ'লহেঁতেন চাগে মানে হ'লহেঁতেন চাগে মানে কিন্তু গতিকে মই ভাবোঁ পুৰণি এইখিনি নতুন যুৱচামকো আমি এনেধৰণে এইম কৰি লৈ তেওঁলোকক এনেধৰণে থকা সৰকাক বাক্যবাণেৰে কৰিলে কিন্তু এই যুৱচামৰ মন ভাঙি দিয়াহে হ'ব গুৰু সংস্কৃতিৰ প্ৰতি আজিকালি কণ মইনা মইনি উঠি আহিছে মই প্ৰথমতে কৈছোঁ মানে তেওঁলোকৰ মনটো ভাঙি দিয়াহে হ'ব যে এইবিলাক ভাওনা দেখি তোমাৰ বেয়াই পায় গতিকে মই এটা কথাই ভাবোঁ এইবিলাক টাৰ্গেট কৰি ল'ব নালাগে পূৰ্বৰ ব্যক্তিসকল নমস্য আছিল আজিও হৃদয়ত নহয় মৃত্যু সময়লৈকে তেওঁলোক আমাৰ হৃদয়তে থাকিব আজি দীপুদাৰ চেহেৰাটো নাৱত বোৱা যোৰহাটৰ সদায় হৃদয়তে থাকিব কাৰণ তেওঁক দেখি আমি অনুকৰণ কৰি তেওঁক চাই তেওঁৰ গোৱা গীত মাতবিলাক কেনেকুৱা সেইবিলাক শুনিয়ে আমিও নাৱৰৰ চৰিত্ৰ সংস্কৃতিৰ প্ৰতি আগ্ৰহী হৈছোঁ যেনে মই এটা গীত কৈ দিছোঁ মই নাৱৰত প্ৰহ্লাদৰ ওচৰত গাওঁ কেতিয়াবা মানে ও শুনা বাচা কৰ্ণ ভৰি নমো নাৰায়ণ মই তেতিয়া 3 কণমানি আছিলোঁ আমাৰ বৰদেউতা বায়ন আছিল দীপুদা যোৰহাটৰ আমাৰ গাঁৱত নাৱত গাবলৈ আহিছিল সেই গীতটোৱে তেতিয়াই প্ৰাণ পাই উঠিছিল মোৰ বুকু হৃদয় হয়নে আজিও পৰিৱেশন কৰি থাকোঁ অৰ্থাৎ সেইসকলৰ পৰা আমি অনুকৰণ কৰি শিকিছোঁ হয়নে কিন্তু বৰ্তমান যুৱ প্ৰজন্মই যি ধৰণে এই সংস্কৃতি আগবঢ়াই নিছে সি কেতিয়াও কিন্তু কোনোবাই তাচ্ছিল্যসূচক মন্তব্য দিলেও মই ইয়াৰ গ্ৰহণযোগ্য বুলি নাভাবোঁ ধন্যবাদ আৰু সেইদিনাও মই আজিৰ পোষ্টটো সেইকাৰণেই দিছোঁ মানে যুৱ প্ৰজন্মক ইমানেই তাচ্ছিল্য কৰা হয় যুৱ প্ৰজন্মক ইমানেই 2খন ভাওনা কৰিয়েই শিক্ষক হ'ব পাৰিলেনে মানে পুৰস্কাৰ 2টা পালে বুলিয়ে প্ৰতিযোগিতাত প্ৰশিক্ষক হ'ব পাৰিলেনে আৰে নহয় তেওঁ পুৰস্কাৰ এটা পালে বুলিয়ে তেওঁ প্ৰশিক্ষক হৈ যোৱাগৈ নাই ৰাইজে বেনাৰখনত প্ৰশিক্ষক বুলি তেওঁ ফটো এখন দি লিখি দিলে কিন্তু তেওঁ যি শিকাবলৈ গৈছে তেওঁ জনাকণেই শিকাব আৰুনো কি লিখিব তাত প্ৰশিক্ষক বুলি নিলিখি কি বুলি লিখিব তাত যে আমুক বৰা অকণমান চাই দিবলৈ আহিছে বেনাৰখনত তেনেকৈ লিখিব নেকি LP স্কুলত প্ৰথম যিজনে এডমিশ্যন ল'ব তেওঁক শিকাবৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছজনে যথেষ্ট তেওঁৰ কাৰণে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা অধ্যাপক নিমন্ত্ৰণ দিব নালাগে হয়নে নহয় সেইটোৱে কথাবিলাক তেনেকুৱা বহুতো কথা পাতিছোঁ আৰু হয়তো বহুতো কথা হয়তো ৰাইজৰ মাজত আৰু কোনেও খালি বেয়া নাপাব তাৰমানে মই খোলা মানুহ যে সেইটোৱে মোৰ কাৰণে লোকঢাক নাই সেইকাৰণে মই খোলা মানুহ খোলাকৈ কৈ ভাল পাওঁ মনত যদি কিবা প্ৰশ্ন আছিলে আপোনালোকৰ কৃষ্ণ মনত যদি কিবা প্ৰশ্ন আছিলে আপোনালোকৰ হয়তো মই সেইটো ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰিলোঁ ভৱিষ্যতলৈ আকৌ এনে অনুষ্ঠান আজি দৰ্শন যিটো আমি কৈছোঁ আপোনালোকৰ হয়তো বহুতখিনি কথাৰে আপোনালোকে দৰ্শন পালে সেইটোৱে মোৰ উদ্দেশ্য দৰ্শনৰ শব্দৰ উদ্দেশ্য মোৰ এইটোৱে যে কিবা এটা টপিকৰ ওপৰত আমি দৰ্শন যাতে পাওঁ লাভ কৰিব পাৰোঁ
আৰু এটা অনুৰোধ জনাওঁ আপোনালোকক, কি জানেনে, এই যে বিতৰ্ক আমাৰ নিজৰ সংস্কৃতিক লৈ বিতৰ্ক কিন্তু বহিৰাগত মানুহে কৰি থকা নাই, আমাৰ নিজৰ অসমীয়া মানুহবিলাকে আমি কৰি আছোঁ। গতিকে যিহেতু সংস্কৃতি কৰিছে, যদি কিবা অসভ্যালি দেখিছে, অশ্লীল দেখিছে, তেতিয়া কমেণ্ট এটা কৰিব যে বেয়া হৈছে বুলি। আৰু যদি আপোনালোকে এনেধৰণৰ আজি আমি অনুষ্ঠানটোত প্ৰজ্ঞানে বিশ্বাস নকৰে, ইয়াতো বেয়া কমেণ্ট দিয়া মানুহ এটা আহিব কমেণ্ট বক্সত। আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনাক বিশেষকৈ যিজনে ভাবিছে যে কিবা এটা বেয়া লিখিম, অনুৰোধ জনাম আপুনি কমেণ্টে নকৰিব, ভিডিঅ'টো স্কিপ কৰি দিয়ক। কাৰণ বিতৰ্ক কৰা মানুহৰ কাৰণে এইটো ভিডিঅ' নহয়, আপুনি স্কিপ কৰি দিয়ক। ভিডিঅ'টো যিসকলে চাই আছে, ভাল পাইছে, আমাক আপোনালোকৰ মত জনাওক, কেনে পালে ভিডিঅ'টো। আগলৈ এনেকৈ আমি ভিডিঅ' প্ৰস্তুত কৰি থাকিম আৰু আপোনালোকৰ মৰম আশীৰ্বাদৰ জহতহে আজি আমি এনেকৈ বহি আছোঁ। প্ৰজ্ঞানদাক মই চিনি পাইছোঁ বা মই আপোনালোকৰ ব্লগ জৰিয়তে আপোনালোকক দেখুৱাব পাৰিছোঁ কিবা অকণমান হ'লেও। তো সেয়াই, সদায় গুৰু সংস্কৃতিৰ লগত ব্ৰতী হৈ থাকিবলৈ ভগৱানে শক্তি প্ৰদান কৰক, তেজ বল দিয়ক। তোমাৰ কণ্ঠত সৰস্বতী আই সদায় বিৰাজমান হৈ থাকক, সদায় সুস্বাস্থ্যগৰাকী হৈ থাকা, ৰাইজৰ মাজত জিলিকি থাকা, মৰমৰ প্ৰজ্ঞানদাটো হৈ ধামালি ধুমুলাৰে। আজি আমি অকণ ধামালি ধুমুলা কম কৰিলোঁ, কাৰণ আমাৰ আজি বিষয়বস্তুটোৱে তেনেকুৱা, য'ত ধামালি ধুমুলা অকণ কম হ'ল। বাকী আনৰ এটা ব্লগ আহি আছে, আজি ব্লগটো কেনে পালে বা তোমাৰ অনুষ্ঠানটো আজি মোৰ এই চিন্তাধাৰাটো কেনে পালা তুমি? নাই, ঠিকেই চিন্তাধাৰা ভাল পাইছোঁ। এনেকৈ ভাবিছোঁ এনেকৈ আগবাঢ়ি যাবা, এনেকৈ ভাল আগন্তুক তুমি যি দৰ্শন নামৰ যি অন্য অনুষ্ঠানটো ৰাখিব বিচাৰিছা, এনেধৰণেই মানে সময়ৰ সৈতে খাপ খুৱাই এনেধৰণে আগবঢ়াই নিলে ভাল। বহুত বহুত ধন্যবাদ আপোনালোকলৈ, প্ৰজ্ঞানদালৈ বহুত বহুত ধন্যবাদ, ইমানখিনি সময় দিলে মোক, ইমান ব্যস্ততাৰ মাজত। কাৰণ তেওঁ আজি এতিয়া আকৌ যাব এফালে, ক'ৰবাত আছে কৰ্ম। সেয়াই, আজিলৈ প্ৰণিপাত। জয় ভাওনা সংস্কৃতি, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, জয় জয় জয়। এয়া যে আমাৰ বিশেষ অনুষ্ঠানটোৰ নাম আছিল দৰ্শন অৰ্থটো বুজাই দিছোঁ যে যিকোনো এটা টপিকত আমি আপোনালোকক দৰ্শন দিয়াবলৈ চেষ্টা কৰিম। সেইটো আমি স্বতঃস্ফূৰ্ত দৰ্শন নহয়, আচলতে জ্ঞানৰ কথাৰ জৰিয়তে আমি কিছুমান কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজি আমি অকণমান কেজুৱেলি বহিলোঁ বস্তুটো, আমি অকণমান বেলেগ ধৰণে বহি কথা পাতিলোঁ। সদায় ধামালি ধুমুলা কৰি থকা প্ৰজ্ঞানদা আজি অকণ গহীন হৈ পেলাই আমি কথা পাতিবলগীয়া নহয়। মানে অনুষ্ঠানটো তেনেকুৱা, একচুৱেলি অনুষ্ঠানটো তেনেকুৱা হেৰি হ'ল, মানে কি হ'ল, এই ডাইকেইডাল কিবা পোকে খোৱা কঠীয়া নিচিনাকৈ বাঢ়িছে। মোক কৈছে ডাইকেইডাল আছে ওলাও জানো, বোলে একো নহয় দিয়া। প্ৰজ্ঞানে বিশ্বাস নকৰিব, ইয়াতো এটা বেয়া কমেণ্ট দিয়া মানুহ দুই এজন ওলাব, কিন্তু তেওঁলোকক কৈছোঁ আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট কৰি দিব, কাৰণ আপোনালোকৰ বেয়া কমেণ্ট পঢ়িবলৈ আমাৰ ওচৰত ধৈৰ্যও নাই বা আমাৰ মনো নাই। দেখিলেই নহয়, আমি এনেকৈ ধৰণৰ অনুষ্ঠান বা সংস্কৃতিৰ ক্ষেত্ৰত যদি আপোনালোকে কিবা অশ্লীল কিবা দেখে বা অসভ্যালি কিবা দেখে, তেতিয়া দিব বেয়া কমেণ্ট এটা। কিন্তু এনেধৰণৰ অনুষ্ঠান হওক বা কোনোবাই কিবা ভাওনাৰ ভিডিঅ' হওক, তাত যদি কিবা ভুল দেখে পাৰ্চনেলি ক'ব, মেছেজ কৰি যে ভাইটি এইটো এনেকৈ নকৰিবা, কিন্তু এনেকুৱাটো বেয়া হৈছে, এনেকৈ কৰক, তেওঁলোকৰ বাবে নহয়। মোক বেয়া কমেণ্ট দিলেও আপত্তি নাই বাৰু, মোৰ এইবিলাক শুনি কেকেটি খোৱা হয়। যিসকলে ইমানটোলৈকে চালে সকলোলৈকে বহুত বহুত ধন্যবাদ। ইমান বহুমূলীয়া সময় উলিয়াই পেলাই আমাক ইমান সময় দিলে, ইমানখিনি আমাৰ লগত জড়িত হৈ থাকিলে। প্ৰজ্ঞানদালৈ ধন্যবাদ, তেওঁ ইমান ব্যস্ততাৰ মাজতো আমাক এনেকৈ সময় দিলে। আপোনালোকৰ মাজলৈ এনেধৰণৰ অনুষ্ঠান আনি থাকিম আগলৈ, খালি আপোনালোকৰ মৰম আশীৰ্বাদ চিৰকাম্য। আৰু প্ৰজ্ঞানদা সকলোকে এতিয়া বাই কৰি কিবা ক'বা নেকি? বাই নহয়, মোক ধন্যবাদ তুমি দিব নালাগে, তাতকৈ 20 টকা এটাকে দি থৈ যাবা হয় নাই। কিন্তু যিয়ে নহওক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে চাই থাকিব, ভাল লাগিব। আকৌ আৰু লগ পাম কেতিয়াবা চেনেলতে। নমস্কাৰ, বাই বাই। জয় গুৰু শংকৰ। জয় গুৰু শংকৰ।